বিশেষকৈ মহিলাসকলক এই পডকাষ্টৰ পৰাই ক'বলৈ বিচাৰো যে এই যে লোন লৈ পেলাই আপোনালোকক ঘি খুৱাই আছে এই ঘিটো কিন্তু বেছি দিন খাবলৈ নাপাব গতিকে অলপমান সকলোৱে সচেতন হওক মানে এই বিষয়টো লৈ এই দিন আমাৰ আহি পৰিল আমাৰ মহিলাসকলে পইচাৰ চেকখন হাতত লৈ গম নাপায় যে তেওঁ বুকুৰ আচল খহি পৰিছে তেওঁ কাপোৰখন খুলি পৰাৰ পিছত তেওঁ নাচি আছে তাৰমানে এনেকুৱা হৈ গৈছে 1250 টকা আমাৰ অসমীয়া মহিলাৰ একদম কি বুলি কম আৰু মই সেই শব্দখিনি মই নকওঁ এতিয়া মানুহৰ এনেকুৱা হৈ গৈছে যে মই যদি অৰুণোদয়টোৰ যদি মই পাব লগা হয় তেনেহলে মই যিটো দল থাকে তেওঁলোককে মই ভোট দিব লাগিব তেওঁলোককে মানে মই সমৰ্থন কৰিব লাগিব নকৰিলে মোৰ অৰুণোদয় কাটি দিব এতিয়া সাংস্কৃতিক জগতখনো কিন্তু ৰাজনীতিয়ে চলাই আছে যদি মন কৰা ভালকে মই খোলাকে কৈছো আজিকালি এৱাৰ্ড শৰ্ট বিলাকো সব পলিটিক্যালি হয় সব তুমি বেকত পলিটিক্যাল ইনফ্লুয়েন্স থাকিব লাগিব দেন তুমি পৰিচালক হৈ যাবা নেশনেল এৱাৰ্ড পাই যাবা তুমি ধৰা একদম ভাল ডাইৰেক্টৰ এৱাৰ্ড পাই যাবা তুমি বেস্ট এক্টৰ বা বেস্ট এক্ট্ৰেছ পাবা নেশনেল এৱাৰ্ড পাবা তুমি 3টা 4টা নেশনেল এৱাৰ্ড পাই যাব পাৰা জুবিন দাই ন্যায় নাপায় এই নিৰ্বাচনটো যোৱাৰ পিছতহে আচল ৰংটো ওলাব সেই কাৰণে ৰৈ আছে এটো কাৰণে ৰৈ থাকা হৈছে এতিয়া এজন এই মুধাপুটা সাংবাদিকজনে কিছুদিন আগলৈকে জুবিন গাৰ্গক কি কৰিছিলে বেডৰুমত গৈ একদম বহুৱাই লৈ তাৰ পিছত তেওঁ আকৌ জুবিন গাৰ্গৰ বিষয়ে ধাৰাপাত লিখিবলৈ আৰম্ভ কৰিলে ইমান নিৰ্লজ্জ মানুহ থাকে তাৰ মানে কি বুলি কম তাৰ মানে নমস্কাৰ আলাপৰ অন্য এটা খণ্ডলৈ মই পাপৰি আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজ সেৱিকা পৰিচালিকা আৰু এগৰাকী খুব ভাল অভিনেত্ৰী অনুৰূপা ডেকাৰাজা বাইদেউ আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাব বিচাৰিছো এখনি ফুলাম গামোচাৰে থ্যাংক ইউ এতিয়া খবৰ কওক প্ৰথমতে কেনে আছে ভালে আছো এতিয়া বৰ্তমান ভাল মনৰ খবৰ কওক আজিকালি মনবোৰ ভালে ৰখাটো অকমান দিগদাৰ তথাপি মনটো ভালে ৰাখিবলৈ চেষ্টা কৰিছো হয় মন একেবাৰে ভাল বুলি ক'ব নোৱাৰি সমাজৰ পৰিৱেশ পৰিস্থিতি গোটেইখিনি লৈ পেলাই আচলতে মনটো স্থিৰ কৰি ৰখাটো অকমান দিগদাৰ তথাপিতো ঠিকে আছো ভিন্দো আজি লগত আহিছে বাৰু আৰু ল'ৰা ছোৱালী ভালে আছে সিহঁতে ভালে আছে হয় এতিয়া বাকটো প্ৰথমতে মই লগ পাইছিলো এগৰাকী পৰিচালিকা আৰু লগতে এগৰাকী খুব ভাল অভিনেত্ৰী বাৰ পৰা আমি শিকিছো খুব ভাল হয় নে নহয় মই নাজানো দেই নাই পৰিচালিকা আৰু সেই যাত্ৰা অব্যাহত আছে নে বৰ্তমান সময়ত অকনমান স্থগিত ৰাখিবলগীয়া হৈছে মোৰ অভিনয়ৰ যাত্ৰাটো অব্যাহত আছে কাৰণ মই অভিনয় বাদ দি পেলাই একো কথাতে মন বহুৱাব নোৱাৰো তাৰ মানে অভিনয়টো বাদ দি কিন্তু নাটক খুব কম কৰা হৈছে মোৰ এখন স্কুল আছে নাট্য বিদ্যালয় তুমি জানা হৰাইজন আৰ্টিষ্ট জোন হৰাইজনৰ মানে বেনাৰত আজি কিছুদিন আগতে আমি নাটক এখন মঞ্চস্থ কৰিছো আৰু নাটকখন মই নিজে লিখা নিজে পৰিচালনা কৰা আৰু ল'ৰা ছোৱালী কেইটা আমাৰ স্কুলৰে গোটেই কেইটা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী তা হিহঁতক লৈ কামখিনি কৰি আছো এতিয়া বৰ্তমান মই নিজে অভিনয় কৰাতকে মানে মই নিজে নাটক পৰিচালনা কৰি আৰু অকনমান ছবিৰ ভালো যাওঁ বুলি মানে এটা চিন্তা চৰ্চা কৰিছো আৰু এগৰাকী অভিনেত্ৰী হিচাপে আমি জানিছিলো এগৰাকী পৰিচালিকা হিচাপে জানিছিলো সমাজ সেৱিকা হিচাপে জানিছিলো কিন্তু শেহতীয়াকৈ ৰাজনীতিৰ লগত জড়িত হৈ পৰিলে গতিকে কি ধৰণেৰে হ'ল এটো আচলতে ৰাজনীতিটো মানুহৰ প্ৰত্যেকৰে জীৱনৰ এটা অংশ মানে ইলেক্টৰিয়েল পলিটিক্সটো এটা বেলেগ বস্তু যেটো নিৰ্বাচনৰ লগত জড়িত আৰু ৰাজনীতি বুলি যেটো কয় হেতু আসলতে প্ৰতিগৰাকী নাগৰিকৰ ৰাজনীতিৰ লগত জড়িত হৈ থাকে প্ৰতিগৰাকী নাগৰিক কাৰণ আমি জন্ম পোৱাৰ পিছতে আমি অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে আমাৰ সকলোৰে চিন্তা থাকে গতিকে এগৰাকী নাগৰিক হিচাপে আমি সকলোৱে ৰাজনৈতিক ব্যক্তি কিন্তু যদি কোনোবাই কয় যে মোৰ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই হেতু এটা বেলেগ অৰ্থত কোৱা হ'ব যে তেওঁৰ ইলেক্টৰিয়েল পলিটিক্সৰ লগত কোনো সম্পৰ্ক নাই তেওঁ ভৱিষ্যতে কেতিয়াও নিৰ্বাচন নেখেলে বা তেওঁ নিৰ্বাচনৰ কথাৰ লগত জড়িত নহয় কিন্তু এগৰাকী সামাজিক মানুহৰ সদায় জীৱনটো ৰাজনীতিৰ লগতে জড়িত হৈ থাকে আপুনি গতিকে বেলেগ ধৰণেৰে দিছে উত্তৰটো কিন্তু আপুনি এতিয়া সম্পূৰ্ণৰূপে জড়িত হৈ পৰিছে এটা দলৰ সৈতে আমি
কথা এইখিনি পাতিব লাগে নালাগে মই নাজানো কিন্তু মই আপোনাক যিহেতু পাৰ্সোনালি জানো নহয় মই ৰাজনীতিৰ লগত আছো যিহেতু কথাখিনি পতাত কোনো আপত্তি নাই মই ৰাজনৈতিক ৰাষ্ট্ৰীয় দল এটাৰ মই এতিয়া বৰ্তমান উপসভাপতি হিচাপে আছো আম আদমি পাৰ্টি আৰু তাৰ উপসভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰা প্ৰায় এতিয়া এবছৰ হৈ গ'ল উপসভাপতি হিচাপে গতিকে ইয়াত কোৱাত কোনো আপত্তি নাই এগৰাকী আম আদমি পাৰ্টিৰ উপসভানেত্ৰী আৰু লগতে এগৰাকী দুটা ল'ৰা ছোৱালীৰ মা আৰু লগতে পত্নী আৰু তাৰ মাজে মাজে সমাজৰ লগত জড়িত বিভিন্ন কামৰ লগত আপুনি জড়িত হৈ থাকে আৰু অভিনয় তাৰ মাজত চলি থাকে স্কুল চলি থাকে কেনেকৈ সম্ভালে আসলতে এগৰাকী নাৰী ক'ব গ'লে এটা পৰিপূৰ্ণ এটা যেটো মানে পৰিপূৰ্ণতা বুলি যেটো কয় আসলতে এগৰাকী নাৰী মই পুৰুষক মই হেৰি বুলি কোৱা নাই পৰিপূৰ্ণ নহয় বুলি কোৱা নাই যে নাৰী এগৰাকী কি হয় মানসিকভাৱে অত্যন্ত যদি দৃঢ় হয় যদি মানসিকভাৱে যদি নিজে স্বাৱলম্বী হয় তেনেহলে মই স্বাৱলম্বী শব্দটোৰ অৰ্থটো কেৱল মই টকা পইচাৰে স্বাৱলম্বিতাৰ কথা কোৱা নাই দেই মানসিকভাৱে স্বাৱলম্বিতাৰ কথা কৈছো তেতিয়া হলে এগৰাকী নাৰীয়ে কিন্তু কৰিব নোৱাৰা কাম একো নাই আৰু তুমিতো জানাই মই সৰহসংখ্যক জীৱনৰ সময় অভিনয়ৰ লগত কটাইছো আনডাউটেডলি যে মই আমি ইমান গ্লেমাৰাছ নহয় গ্লেমাৰ আৰ্টিষ্ট আমি নহয় নিজকে নাট্যকৰ্মী বুলি কৈ ভাল পাওঁ আৰু এসময়ত মই প্ৰায় 100ৰ ওপৰত নাটক কৰিছো প্ৰায় 100 খনৰ ওপৰত ভাল নাটক যাক কয় মানে ৰুচিশীল নাটক গতিকে সেই নাটক কৰা জীৱনৰ যিখিনি সময় সেই সময়খিনি আগতো মোৰ এটা জীৱন আছিলে আৰু মই স্কুলীয়া দিনৰে পৰা মই এই ধৰণৰ কামকাজ বিলাকৰ লগত জড়িত হৈ ভাল পাওঁ বিশেষকৈ মই সংগঠন কৰি খুব ভাল পাওঁ সংগঠিত কৰি ভাল পাওঁ গতিকে ৰাজনীতিটো সাগে সেই সৰুৰ পৰা মানে স্কুলীয়া দিনৰ পৰা আছে মনৰ ভিতৰত আৰু কলেজৰ দিনতো আমি আনক যেতিয়া আমি নিৰ্বাচন হয় কলেজৰ নিৰ্বাচন বিলাক হয় তাত আমি যিখিনি লগত আমি লাগো তেওঁলোক জিকি যায় নিৰ্বাচনত আৰু তেতিয়াৰ পৰা এটা মনত ভাব আছিল যে এদিন মই সক্ৰিয় ৰাজনীতিলৈকে আহিম আৰু সক্ৰিয় ৰাজনীতিত আহিম বুলি মন মেলাৰ পিছত মই যেহেতু সংগঠনৰ লগত জড়িত হৈ পৰিলো সামাজিক সংগঠন আৰু অৰাজনৈতিক সংগঠন এই অৰাজনৈতিক সংগঠনৰ লগত এটা মহিলা সংগঠনৰ লগত মই কেবা বছৰ জড়িত হৈ আছিলো গতিকে তেওঁলোকে মোক অনুপ্ৰেৰণা দিলে যে তই যা মোৰ বাইদেউ হয় যিবিলাক মোতকে তেওঁলোক জ্যেষ্ঠ তেওঁলোকে ক'লে যে ৰাজনীতিলৈ যা তই সক্ৰিয় ৰাজনীতি কৰ তোৰ গাত সেইখিনি আছে গতিকে তই যা আৰু সেইখিনি সাহসতে সক্ৰিয় ৰাজনীতিলৈকে আহিলো প্ৰথম আঞ্চলিক দলত প্ৰায় বছৰ কাল থাকিলো তাৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিলৈকে আহিলো বৰ্তমান ৰাষ্ট্ৰীয় ৰাজনীতিত কাম কৰি আছো সমাজ সেৱাটো বহুত ধৰণেৰে হয় গতিকে অনুৰূপা ডেকাৰাজা বাইদেৱে কিয় এটো বাছি ললে আপুনি সমাজক সেৱা কৰি ভাল পায় আমি সমাজ সেৱিকা হিচাপে আপোনাক জানো বিভিন্ন ক্ষেত্ৰত আপুনি স্পষ্ট কথা কৈ আহিছে বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত আপুনি মাত মাতি আহিছে হে আমি দেখি থাকো গতিকে সমাজ সেৱা কৰাৰ কাৰণে কেৱল ৰাজনীতিয়ে উপযুক্ত নেকি নহয় সমাজ সেৱা কৰাৰ কাৰণে নিজে উপযুক্ত হ'ব লাগে আসলতে ৰাজনীতিৰ লগত এটো সমাজ সেৱাৰ কোনো সম্পৰ্ক নাই কাৰণ মই এটা সময়ত মই ডাইনী হত্যাৰ বিৰুদ্ধে মই এটা গৱেষণামূলক কাম ষ্টাৰ্ট কৰিছিলো মনত আছে চাগে মই 2012 চনত মই ডাইনী নহয় বুলি নাটক এখন লিখিছিলো আৰু সেই নাটকখন মই মহাৰাষ্ট্ৰতো ডাইনীৰ সমস্যা আছে মুম্বাইলৈকে গৈছিলো গোৰেগাঁৱত আমি সেই নাটকখন প্ৰদৰ্শনো কৰিছো আৰু সেইখিনি সময়ত মুম্বাইৰ নিচিনা এখন সকলোৱে জানে আৰু ভাৰতত মুম্বাই কি হয় হলিউড মানে বলিউড হয় তেনেকুৱা গতিকে মুম্বাইতো মানুহে কৈছিলে যে ডাইনীৰ ওপৰত এনেকুৱা ধৰণৰ নাটক আগে পিছে মুম্বাইত আহি কোনোবাই কৰা বুলি আমাৰ মনত নপৰে কিন্তু মুম্বাইৰ যিবিলাক গাঁও অঞ্চল আছে সেই গাঁও অঞ্চলত ডাইনীৰ সমস্যা আছে মই শুনি আচৰিত হৈ গৈছিলো মই ভাবিছিলো যে কেৱল অসমতে আছে নেকি কিন্তু নহয় তাতো আছে সেই একে সমস্যা গতিকে মই ভাবো যে সমাজ সেৱা এটা আসলতে জীৱনৰ পাৰ্ট সমাজ সেৱা বুলি কোনো বিশেষ কাম নাথাকে সমাজ সেৱাটো হ'ল যে যদি আমি ৰাস্তাত মানে এটা ভোকাটোৰ জন্তু কুকুৰ এটাকো যদি আমি খাদ্য দিও তেনেহলে হেতু কিন্তু সমাজ সেৱাতেই পৰে আৰু যদি কোনোবা এজন ভোকাটোৰ শিশু আমি এখন বস্ত্ৰ দিও অকমান খাদ্য দিও হেতু সমাজ সেৱাতেই পৰে গতিকে মই ভাবো যে সমাজ সেৱাৰ কোনো বিশেষ তেনেকুৱা কথা নাথাকে যে ৰাজনীতিত আহিলেহে সমাজ সেৱা কৰিব পাৰি ৰাজনীতিত আহি যিবিলাকে কয় যে মই সমাজ সেৱা কৰি আছো তেতিয়া মই তেওঁলোকক অলপ সুবিধাবাদী বুলি কম কাৰণ সমাজ সেৱাৰ কোনো পৰিধি নাই কোনো পৰিখৰ নাই এই আনলিমিটেড কথা এটা গোটেই জীৱন কৰিব পাৰি আগন্তুক নিৰ্বাচন সমাগত কি কব
পৰিকল্পনা আছে নিৰ্বাচনৰ কাৰণে পৰিকল্পনা কৰি আছো আৰু যেহেতু আমি ৰাষ্ট্ৰীয় দলৰ সদস্য আম আদমি পাৰ্টি আৰু সকলোৱে জানে আম আদমি পাৰ্টি কৰ্মৰ ৰাজনীতিত বিশ্বাসী এটা দল আমাৰ যিগৰাকী আমাৰ ৰাষ্ট্ৰীয় সমন্বয়ক আমাৰ সন্মানীয় অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া তেখেতৰ যি নীতি আদৰ্শ দলৰ যি নীতি আদৰ্শ হেয়া হল স্বাস্থ্য শিক্ষা বিজুলী পানীক লৈ পেলাই আমাৰ এক আন্দোলন আৰু এই গণমুখী আন্দোলনটোক আমি সফল কৰিবৰ কাৰণে অসমতো আমি আম আদমি পাৰ্টি কৰি আছো আৰু এই দলৰ কাম কাজৰ যোগেৰে অদূৰ ভৱিষ্যতে আমি ভাবো যে অসমত এনেকুৱা এটা সময় পৰিৱেশ আহিব বৰ্তমান যিহেতু প্ৰায় ৭০,০০০ স্কুল আছিল অসমত অসমীয়া মাধ্যমৰ আমাৰ মাধ্যমটোৰ স্কুল বিলাকৰ প্ৰায় ১২-১৩,০০০ স্কুল বন্ধ হৈ গৈছে ইতিমধ্যে অসমৰ ৰাইজৰ জ্ঞাত বা অজ্ঞাত আমি ইমান নেজানিম কিন্তু আমি জ্ঞাত যে বন্ধ হৈ গৈছে আৰু ৰিসেন্টলি যিবিলাক স্কুল মাৰ্জ কৰা হৈছে আৰু স্কুল বিলাকৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি অত্যন্ত দুৰ্বল আৰু একোখন স্কুলত এজন শিক্ষকে পঢ়ায় প্ৰায় ৪০-৪৫ জন ষ্টুডেণ্টক তেনেকুৱা এটা পৰিস্থিতিত অসমৰ স্কুলসমূহ চলি আছে তাৰ কাৰণ কি বুলি ভাবে আপুনি তাৰ কাৰণ হ'ল চৰকাৰৰ অনীহা আৰু ইয়াৰ আগৰ চৰকাৰৰো অনীহা আছিলে আচলতে শিক্ষা ব্যৱস্থাটো যদি আমি উন্নত কৰো তেনেহলে বহু ধুৰন্ধৰ ৰাজনৈতিক ব্যক্তিয়ে মুনাফা ল'ব নোৱাৰে আৰু আমি বিচাৰো যে শিক্ষা ব্যৱস্থা বিনামূলীয়া হোক স্বাস্থ্য ব্যৱস্থা বিনামূলীয়া হোক ঔষধৰ দাম ইমান বৃদ্ধি হৈছে আৰু স্কুলসমূহত আজিকালি প্ৰাইভেট স্কুলত এডমিশন ফিজ ইমান বৃদ্ধি হৈছে যিবিলাকৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালীয়ে মন গলেও ভাল এটা এডুকেশ্যন ল'ব পৰা নাই বা যিমান আগবাঢ়ি যাব লাগিছিল সিমান আগবাঢ়ি যাবলৈ পৰা নাই গতিকে শিক্ষা আৰু স্বাস্থ্যটো যদি বিনামূলীয়া হয় মহিলাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত টকা পইচা খৰচ কৰিবলগীয়া হয় গতিকে এই বস্তুখিনি যদি আমি বিনামূলীয়া কৰি দিব পাৰো বা এইখিনি যদি আমাৰ চৰকাৰৰ ফালৰ পৰা সহায় কৰে তেনেহলে ডেফিনেটলি এখন ভাল সুস্থ সমাজ আমি পাম আৰু এই দুটা বস্তুই কিন্তু আজিও মই কৈছো আৰু অনাগত দিনতো কম যে স্বাস্থ্য আৰু শিক্ষাই কিন্তু এখন সমাজৰ কাৰণে কিন্তু আটাইতকৈ ডাঙৰ কথা আৰু তাৰ পিছতে হৈছে অৰ্থনীতি গতিকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে মানুহে পঢ়া শুনা কৰিব লাগিব ভাল কাম কৰিব লাগিব আগবাঢ়িব লাগিব আৰু ভাল কাম কৰিবৰ কাৰণে নিজক সুস্থ ৰাখিব লাগিব তাৰ কাৰণে স্বাস্থ্য জৰুৰী বৰ্তমান চৰকাৰখনে বৃহৎ পৰিমাণৰ লোন লৈ যি ধৰক আঁচনিসমূহ দি আছে মই এটা কথা কওঁ দেউতাকে এৰি থৈ যোৱা সম্পদবিলাক যদি কোনোবাই বিক্ৰী কৰি ধুনীয়া সোফা কিনে ধুনীয়া মানে অৰ্নামেন্টস কিনে আৰু ধুনীয়াকে গাড়ী মটৰ কিনি যদি চলিবলৈ বিচাৰে তেনেহলে তেওঁৰ ভৱিষ্যতটো কি হ'ব সেইটো কথা এবাৰ যদি আমি ভালকে অনুধাৱন কৰো যে মোৰ দেউতাই বনাই থৈ যোৱা সম্পদবিলাক মই এপদ এপদকে বিক্ৰী কৰিম এদিন কিন্তু নিজৰ শুই থকা বিচনাখনো বিক্ৰী হৈ যাব গমেই নাপাব কাৰণ এলেহুৱা বুলি কৈছো মই এলেহুৱা জাতিয়ে কেতিয়াও উঠাব নোৱাৰে আমাৰ অসমীয়া জাতিটো কিন্তু এলেহুৱা নাছিলে ৭০% কৃষিজীৱী ৰাজ্য আছিলে অসম কিন্তু আজি আমাৰ ৰাজ্যখনত কৃষিৰ কিমান হৈছে সেইটো সকলোৱে জানে কি ধৰণে চলি আছে ৰাজ্যখন বাহিৰৰ পৰা চাউল আহি বাহিৰৰ পৰা হেৰি আহে আজি আমাৰ মহিলাসকলৰ মই কথা কওঁ মই আই মাতৃসকলক মই দুখাৰোপ কৰিবলৈ বিচৰা নাই আচলতে আমাৰ এইখন ৰাজ্যতে ভোগেশ্বৰী ফুকননি হওক চন্দ্ৰপ্ৰভা শইকীয়ানী হওক কনকলতা বৰুৱা হওক বা আজি মামণি ৰয়ছম গোস্বামীয়ে হওক মানে নিৰ্মলপ্ৰভা বৰদলৈৰ নিচিনা মহিয়সী নাৰীৰ জন্ম হৈছে আৰু সেইখন ৰাজ্যত আজি কেইটামান পইচা হাতত পৰাৰ লগে লগে এনেকুৱা আত্মহৰা হৈ যায় যে আমি আচলতে দেখি অকমান লাজু পাওঁ কিন্তু আজিৰ যিটো মই পৰিস্থিতি দেখিলো সোশ্যাল মিডিয়াত দেখি যে মুখ্যমন্ত্ৰী মহোদয়ে টকা মানে চেক বিতৰণ কৰিবলৈ গৈছে আৰু তাত হেঁচা ঠেলাত এগৰাকী মহিলা অচেতন হৈ গৈছে এই দিন আমাৰ আহি পৰিল আমাৰ মহিলাসকলে পইচাৰ চেকখন হাতত লৈ গম নাপায় যে তেওঁ বুকুৰ আচল খহি পৰিছে তেওঁ কাপোৰখন খুলি পৰাৰ পিছতে তেওঁ নাচি আছে তাৰমানে এনেকুৱা হৈ গৈছে ১২৫০ টকা আমাৰ অসমীয়া মহিলাৰ একদম কি বুলি কম আৰু মই সেই শব্দখিনি মই নকওঁ কলে হয়তো মই সাংঘাতিক ধৰণে ট্ৰল হৈ যাম এতিয়া মোৰ কোৱাৰ কোনো হেৰি নাই তেনেকুৱা ইন্টেনশন নাই গতিকে বৰ লজ্জাজনক কথা এটা আৰু মহিলা স্বাৱলম্বিতাৰ নামত মহিলাৰ সাৱলীকৰণৰ নামত যিবিলাক ভেকু ভাওনা এতিয়া চলি আছে ১,৯৫,০০০ কোটি টকাৰ ঋণ আজি প্ৰতিগৰাকী
মানে মানুহৰ মূৰৰ ওপৰত টকাৰ ধাৰ আমি এতিয়া টকাৰ ধাৰ লৈ পেলাই বহি আছো তেনেকুৱা ক্ষেত্ৰত এখন ৰাজ্যত অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব লাগিলে যদি আমি স্বাৱলম্বী হ'বলৈ যাওঁ তেনেহলে আমি গৰু ছাগলী পুহিব লাগিব আমি খেতি কৰিব লাগিব আমি উৎপাদনমুখী হ'ব লাগিব যেনেকৈ বাংলাদেশ এটা সময়ত বাংলাদেশত SHG হৈছিলে সেলফ হেল্প গ্ৰুপ বিলাক হৈছিলে আৰু সেই সেলফ হেল্প গ্ৰুপ বিলাক বাংলাদেশৰ পৰা আমাৰ ইয়ালে যেতিয়া আহিছিলে সেই সিস্টেমটো তেতিয়া আমাৰ মহিলাসকলে সেলফ হেল্প গ্ৰুপৰ পৰা পইচা লয় লৈ পেলাই তেওঁলোকে মোবাইলত ৰিচাৰ্জ কৰে ধুনীয়া ধুনীয়া মোবাইল কিনে আৰু বহুতে ল'ৰাক মানে বাইকো কিনি দিছে কিস্তি হিচাপত বা ঘৰখনত কিবা এটা বস্তু লাগে সেইটো কিনি লৈছে কিন্তু বাংলাদেশে কিন্তু ইতিমধ্যে SHG কৰি পেলাই তেওঁলোকে ঘৰুৱা যি উৎপাদনৰ হাৰ তেওঁলোকে একদম গৈ পেলাই ওপৰত গুচি গ'ল আজি ভাৰততকৈ বাংলাদেশৰ ঘৰুৱা উৎপাদনৰ হাৰ বহুত বেছি কিন্তু তেওঁলোকে SHG কৰিছে আজি তেওঁলোকে পানীৰ ওপৰত খেতি কৰিছে কিন্তু আমাৰ ইয়াত বাৰিষাৰ দিনত আমাৰ এবাৰে খেতি হয় বাৰিষাৰ দিনত খেতি বন্ধ কিন্তু তেওঁলোকে তাত বাৰিষাৰ দিনতো সবজি খেতি কৰিছে গতিকে মই নকওঁ যে ইয়াত কোনোবা 1250 টকা দি পেলাই চৰকাৰে কিবা উন্নতি কৰিব পাৰিব আৰু তাৰ ফলত অধোন্নতি হৈছে মানুহৰ কৰ্মস্পৃহা নাইকিয়া হৈ গৈছে মানুহে কাম কৰিবলৈ ইচ্ছা নকৰে এতিয়া বিশেষকৈ মই দেখিছো গাঁও অঞ্চলত পুৰুষসকলে বৰ বিশেষ কাম আজিকালি নকৰে তেনেকুৱা খুব কম মানে যিবিলাক ঘৰৰ কাম আছিল আগতে খেতি বাড়ি কৰা আমাৰ প্ৰত্যেকৰ অসমীয়া মানুহৰ এখন চোতাল থাকে পিছফালে এখন বাড়ি থাকে বাড়িখনত আগতে সৰু সুৰা খেতি সবজি তবজি হয় বা হাঁহ কুকুৰা ছাগলী মুৰ্গী পোহে সেইবোৰ আসলতে আমাৰ এটা সৌন্দৰ্য আছিল জাতিটোৰ কিন্তু সেই জাতীয় সৌন্দৰ্য যিটো সেইটো সৌন্দৰ্য একদম এতিয়া প্ৰায় নাইকিয়া হোৱাৰ দিশত গতিকে মই ভাবো যে লোন লৈ ঘি খোৱা কামটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু যিটো কাম বৰ্তমান চলি আছে সেইটোৱে আমাৰ জাতিটোক এটা সময়ত কি কৰিব কাংগাল কৰিব নে একদম মৃত্যুমুখলে ভেনিজুৱেলাৰ নিচিনাকে ঠেলি দিব সেই কথাটো কিন্তু অধিৰ ভৱিষ্যতে অসমীয়া ৰাইজে নিজে ভুগিব লাগিব আৰু আমিও তাৰে একোটা পাৰ্ট গতিকে আমিও ভুগিবলৈ সাজু থাকিব লাগিব সবে আঁচনিসমূহ মহিলা প্ৰধান কিয় হৈ আছে তাৰমানে এগৰাকী মহিলা যেতিয়া ঘৰত মানে মহিলাগৰাকীক যেতিয়া ৰাজনৈতিকভাৱে মানে এটা পণবন্দী কৰা যায় নহয় তেতিয়া পুৰুষজনো পণবন্দী হৈ যায় মানে মহিলা বুলি ক'লে মহিলাগৰাকীটো এজন হাজবেণ্ড থাকে গতিকে তেওঁৰ এজন হয়তো ভোটাৰ পুত্ৰও থাকিব এগৰাকী ভোটাৰ জীয়ৰীও থাকিব গতিকে মহিলা এগৰাকী মানে আহি গ'ল মানে তেওঁৰ ঘৰৰ 4টা 5টা ভোট পাই গ'ল এইটো ভোটৰ ৰাজনীতি এইটো দেশ কথা এইটো ভোটৰ কাৰণে এনেকুৱা ধৰণৰ সিস্টেমটো হৈ আছে গতিকে আমাৰ মানুহখিনি কেতিয়া চকু মেল খাম মই নেজানো আৰু চকু মেল খোৱালৈকে চাগে খুব বেয়া সময় আহিব তেওঁলোকে এবাৰো ভাবি চোৱা নাই যে এই গোটেই সিস্টেমটোৱে যে আমাক একদম মানে তললৈ লৈ গৈ আছে সেইটো কথাটো কিন্তু উপলব্ধি কৰা নাই কাৰণ এখন চৰকাৰে কিমান টকা দিব কিমান কেতিয়ালৈকে দি থাকিব যেতিয়ালৈকে একদম ৰাজ্যখনৰ অৰ্থনীতি ভাঙি খহি নপৰে তেতিয়ালৈকে লোন লৈ থাকে কিন্তু লোনটোতো মাৰিবও লাগিব ন ধাৰ মাৰিব লাগিব গতিকে ধাৰটো মাৰিবৰ কাৰণে আমি অৰ্থনৈতিকভাৱে কিমানখিনি স্বাৱলম্বী হৈ আছো বৰ্তমান আৰু ভৱিষ্যতে আমাৰ অৰ্থনীতি ভাঙি থান হৈ যাব কাৰণ ডলাৰ কেনেকুৱা ওপৰত গুচি গৈছে এতিয়া টকাৰ মূল্য হ্ৰাস হৈছে বস্তুৰ মূল্য বৃদ্ধি পাইছে তেনেকুৱা ক্ষেত্ৰত আমাৰ জীৱন নিৰ্বাহৰ পদ্ধতিবিলাক যদি আমাৰ এই ধৰণে চলি থাকে তেনেহলে কিন্তু এটো খুব বেয়া ভয়ানক এটা অৱস্থালৈকে গতি কৰিব এতিয়া যিকোনো মানে দলেই হোক যে ভাল বেয়া দুইটাই থাকে কিছু ভাল কাম হ'ব কিছু বেয়া কাম হ'ব কিছুমান কাম আমাৰ ভাল লাগিব কিছুমান বেয়া লাগিব তাৰ মাজতে খুব সুন্দৰ কেইটামান কামো হৈছে যেকিটা আপুনিও জানে গতিকে ভাল কামটো হৈছে ভাল কামটো নিশ্চয় ভাল কাম হৈছে মই ভাল কাম নোহোৱা বুলি কোৱা নাই ভাল কাম হৈছে যিকিটা ভাল কাম হৈছে কিটা আমি প্ৰশংসাও কৰিছো এনেকুৱা নহয় যে প্ৰশংসা কৰা নাই কিন্তু লোন লৈ এই ধৰণে হিতাধিকাৰী সৃষ্টি কৰি দেশৰ ৰাজ্যৰ অৰ্থনীতিটোক দুৰ্বল কৰাৰ যিটো সিস্টেম সেই সিস্টেমটোক কেতিয়া সমৰ্থন নকৰো যদি ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰিব লগা হয় তেনেহলে কিন্তু এই লোন লৈ প্লাই মহিলাসকলক তেনেকে নহয় আগতে মহিলাসকল আমাৰ স্বাৱলম্বী কেনেকে আছিল এৰি চাদৰ বৈছিলে ঘৰত হালৰ কাম কৰিছিল গামোচা বৈছিলে সেই ধৰণে আমাৰ গাঁৱৰ মহিলাসকল স্বাৱলম্বী হৈছিলে হাঁহ বহিছিলে কণী বিক্ৰী কৰে তেনেকুৱা মুৰ্গী বিক্ৰী কৰে গাঁৱত মুৰ্গী বাহিৰত কিনিবলৈ নাযায় এতিয়া আমাৰ বিজনেছ বিলাক বাহিৰৰ মানুহে লৈ লৈছে কাৰণ আমি আমাৰ সেইবিলাক কাম নকৰো বন্ধ হৈ গ'ল সেই কামবিলাক বন্ধ হোৱাৰ লগে লগে বাহিৰৰ যিবিলাক বেপাৰী আছে আজি গাহৰিয়ে হওক বা কি মুৰ্গীয়ে হওক বা অন্যান্য বস্তুবিলাক অসমৰ বাহিৰৰ পৰা ম্যাক্সিমাম আহে আৰু ইয়াত যিমান আমাক কণী লাগে আমাক ডেইলি কিমান কণী লাগে কোটি ঘৰত কণী লাগে সেই কোটি ঘৰৰ কণীটোতো
অসমত উৎপাদন নহয় সেইটো বাহিৰৰ পৰা বহুত আহে আৰু অসমত যিখিনি আহে সেইখিনি দি আমাৰ নুকুলাই তেনেকুৱা গতিকে এই যে কাম আচলতে বহুত আছে কিন্তু আমাৰ মানে চকুত একদম গোলা কাপোৰ বান্ধি দিলে মানে ৰাজনীতিয়ে গোটেই বস্তুটো তাৰ মানে ধুঁৱলি কুঁৱলি কৰি পেলালে এতিয়া মানুহৰ এনেকুৱা হৈ গৈছে যে মই যদি অৰুণোদয়টোৰ যদি মই পাব লগা হয় তেনেহলে মই যিটো দল থাকে তেওঁলোককে মই ভোট দিব লাগিব তেওঁলোককে মানে মই সমৰ্থন কৰিব লাগিব নকৰিলে মোৰ অৰুণোদয় কাটি দিব কিন্তু যে আমি টেক্স দি আছো আমাৰ মধ্যবিত্তসকলে যিবিলাক টেক্স দি আছে প্ৰতিদিনে আজি 18% জিএসটি লগাইছে এই 18% জিএসটি টোৰ পৰাইতো সকলো গৈ আছে আমিয়েতো দি আছো ন মধ্যবিত্ত সকলৰ মৰণ হৈছে এতিয়া যিখিনি উচ্চ শ্ৰেণী তেওঁলোকেতো পুৰা বনি গৈছে তেওঁলোক টকা পইচা ফালেদি সব ফালেদি আৰু যিখিনি লোৱাৰ ক্লাছ তেওঁলোকৰো চৰকাৰে সুবিধা কৰি দিছে কিন্তু যিখিনি মধ্যবিত্ত এই মধ্যবিত্ত সকলোতে টেক্স ভৰিব তুমি এতিয়া এটা বিজনেস কৰি আছা তুমি গম পাইছা যে তুমি টেক্স দিব লাগিব চৰকাৰক তোমাৰ আইটি ফাইল থাকিব লাগিব গতিকে তুমি টেক্সটো দি আছা সেই টেক্সৰ পইচাৰ পৰাইতো এইবিলাক কৰি আছে আলটিমেটলি অৰ্থনীতিটো দুৰ্বল হৈ গৈ আছে তো আমি এইবিলাক ক্ষেত্ৰত অকনমান কনসিয়াস হ'ব লাগিব আমাৰ ষ্টাডি থাকিব লাগিব আমি যদি এই বিষয়বিলাকৰ ওপৰত অধ্যয়ন নকৰো তেনেহলে কিন্তু নহব মই বিশেষকৈ মহিলাসকলক এই পডকাষ্টৰ পৰাই ক'বলৈ বিচাৰো যে এই যে লোন লৈ পেলাই আপোনালোকক ঘি খুৱাই আছে এই ঘিটো কিন্তু বেছি দিন খাবলৈ নাপাব গতিকে অলপমান সকলোৱে সচেতন হওক মানে এই বিষয়টো লৈ বৰ্তমান সময়ত বিৰোধী দলৰ যেটো স্থিতি হ'ব লাগিছিল কিমানখিনি আপুনি হৈছে বুলি ভাবিছে তাৰ মানে বিৰোধী দল বুলি ক'বলৈ গ'লে মই নিজৰ পাৰ্টিৰ কথাই কওঁ দিল্লীত আমাৰ চৰকাৰ আছিল তাৰ পিছত আমাৰ চৰকাৰৰ যিবিলাক জননীতি আছিলে স্কুলৰ কেনেকুৱা পৰিৱৰ্তন হ'ল গোটেই বিশ্বই আমাৰ দিল্লীৰ চৰকাৰৰ এডুকেশ্যন যেটো পলিসি সেই পলিসিটোক তেওঁলোকে ফলো কৰিলে ইনফেক্ট আমেৰিকাৰ পৰাও আহিলে বাৰাক ওবামা আহিও প্ৰশংসা কৰি থৈ গ'ল যে আমাৰ যেটো এডুকেশ্যন সিস্টেম দিল্লীত তাত চৰকাৰী স্কুলৰ যেটো উন্নয়ন সেই উন্নয়নটো চকুত লগা চমকপ্ৰদ হৈ গ'ল য'ত নেকি আগতে প্ৰাইভেট স্কুলত লাখ লাখ টকা খৰচ কৰি পঢ়িব লগা হৈছিলে সেই স্কুলবিলাক আমাৰ গভৰ্নমেন্টে আপে সম্পূৰ্ণ একদম হলনি কৰি দিলে আৰু তাত সকলো শ্ৰেণীৰ উচ্চ নিচ বুলি কথা নাই সকলো শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে তাত পঢ়িব পৰা পৰিৱেশ হ'ল দিল্লীখনৰ উন্নয়ন হ'ল শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ কাৰণে পিংক বাছ দিলে তেওঁলোকে ফ্ৰী কৰিলে সবখিনি বস্তু তেওঁলোকে সুবিধাজনকভাৱে কৰি দিলে তাৰ পিছত কিছুমান অমূলক তাৰ মানে তেওঁলোকৰ ওপৰত অপবাদ জাপি দিয়া হ'ল বিনা কাৰণত জেললৈ পঠিওৱা হ'ল তাৰ পিছত চৰকাৰ যোৱাবাৰ চৰকাৰ আমাৰ নাইকিয়া হৈ গ'ল শাসনৰ পৰা গতিকে এই ধৰণৰ কিছুমান চৈৰাচাৰিতা হৈছে আৰু উন্নয়নমুখী কাম কাজক বাধা দিয়াৰ কাৰণে আচলতে এইবিলাক হৈছে তেওঁলোকে দেখিলে যে আৰু কোনোদিন চাগে আৰু দিল্লী তেওঁলোকে দখল কৰিব নোৱাৰিব গতিকে কোনো ধৰণৰ প্ৰুফ নোহোৱাকে আমাৰ চাৰিগৰাকীকৈ আমাৰ নেতাক ৰাষ্ট্ৰীয় নেতাক জেলত সময় দিলে কিন্তু এতিয়া তেওঁলোকে ধুনিয়াকে ওলাই আহিল তেওঁলোকৰ বিৰুদ্ধে কোনো গোচৰ নাই কোনো কথাই প্ৰমাণ কৰিব নোৱাৰিলে আৰু সেইটোৱে প্ৰমাণ কৰে যে এয়া চৈৰাচাৰিতা কেৱল মানে ক্ষমতা দখলৰ কাৰণে এইবিলাক কৰা হৈছিল গতিকে উন্নয়নটো মই আৰু কৈছো আৰু কম আগলৈ মই কৈছো যে উন্নয়নটো আমি বিচাৰি পাম ক'ত আমাৰ নতুন জেনেৰেশ্যনটোক আমি উপযুক্ত শিক্ষা দিব পাৰিব লাগিব সেইটোহে উন্নয়ন নতুন জেনেৰেশ্যনক শিক্ষা দিব পাৰিব লাগিব আমাৰ মহিলাসকলক সবল কৰিব লাগিলে তেওঁলোকক সেই স্বাস্থ্য সেৱাটো সুবিধা দিব লাগিব কৰি আৰু তেওঁলোকৰ জীৱন ধাৰণৰ যেটো জীৱন নিৰ্বাহৰ যেটো পদ্ধতি হেতু উন্নত কৰিব লাগিব মুঠতে আমাৰ নতুন প্ৰজন্মৰ ষ্টুডেন্টখিনি আমাৰ মহিলাখিনি যুৱতীখিনি যুৱকখিনিক যদি আমি আপগ্ৰেড কৰিব নোৱাৰো তেনেহলে কিন্তু কোনো চৰকাৰে কেতিয়াও জনকল্যাণ কৰিব নোৱাৰে এটো মিছা কথা কিন্তু ইয়াত যিখিনি আমাৰ কাম হৈছে ইয়াত মই একদম চকুত লগা কাম মই খুব বহুত বেছি দেখা নাই তাৰ ভিতৰত কিছুমান কাম দেখিছো যেনে ৰাস্তা ঘাটৰ উন্নয়ন হৈছে নহয় বুলি মই নকওঁ আৰু যেটো কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰোড ডেভেলপমেন্ট অথৰিটি আন্ডাৰত যিবিলাক ৰাস্তাৰ কাম হৈছে বা ব্ৰিজৰ কাম হৈছে হেবোৰ ভাল কামে হৈছে ভাল কাম হোৱা বুলি মই কৈছো কিন্তু আজি গুৱাহাটীখন যে কিমান এমাহ ধৰি যে পানীৰ তলত ডুব গৈ থাকে বানবাৰিষাৰ দিনত আৰু সেই সময়ত যে আমাৰ কি অৱস্থা হয় স্থায়ী সমাধান ওলাব বুলি ভাবেনে কেতিয়াও নোলায় কাৰণ ইয়াত এনেকুৱা হৈ যায় যে বাৰিষাৰ দিনতে নলা নৰ্দমাৰ কাম কৰে খৰালি দিনত নকৰে যেটো বস্তু খৰালিত কৰিলে হেতু কাম নকৰে তেওঁলোকে বাৰিষা দিনলৈকে ৰৈ থাকে
আলটিমেটলি তেওঁলোকৰ কোনো সদিচ্ছা নাই যে এই কামটো সমাধান হওক কাৰণ সমাধান হলে তেওঁলোকৰ কমিশন খোৱাৰ ৰাজনীতিটো নাইকিয়া হৈ যাব তো কমিশনটো খাব নাপাব নহয় ক'ৰ পৰা খাব এই যে ঠিকা ঠুকলিবিলাক দি থাকে নিজৰ পছন্দৰ মানুহবিলাকক যদি সেইবোৰ বন্ধ হৈ যাব তেওঁলোকৰ সৰিয়হ হওক মানে কয় নহয় কিবা কয় নহয় সৰিয়হৰ হেৰি তলি কিবা মানে বন্ধ হৈ যাব ভাত বন্ধ হৈ যাব তেনেকুৱা গতিকে সেই বস্তুবিলাক তাৰমানে হৈ আছে এতিয়া তো যদি আমি ডেভেলপমেন্টৰ কথা চিন্তা কৰো তেনেহলে সব ডেভেলপমেন্ট চাব লাগিব সব আজি গুৱাহাটীৰ প্ৰায় ৮০০০ মিটাৰ নলাৰ কাম তেওঁলোকে কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে সেই নলাৰ কাম কি হল এতিয়া এই বাৰিষাৰী নাহি আছে এতিয়া বেছি দিন নাই আৰু দুমাহ পিছত আহিবই এতিয়া হয়তো তোমাৰ ঘৰলৈ অহা ৰাস্তাটোতে এককাল পানী হ'ব তেনেকুৱা গতিকে ডেভেলপমেন্ট বুলি ক'লে আমি যেটো সাস্টেইনেবল ডেভেলপমেন্টৰ কথা যেটো হয় সেই বস্তু হ'ব লাগে গছ বন কাটি দলং বনালে বা কিবা কৰিলে হেতু ডেভেলপমেন্ট নবুজায় যেটো কৰিলে আমাৰ ইনকাম সোর্স আহে যেটো কৰিলে আমাৰ জীৱন ধাৰণৰ পদ্ধতিটো সাৱলীল হয় হেতুৱে আসলতে ডেভেলপমেন্ট কিন্তু ডেভেলপমেন্টত মই হেতুৱে দেখা পাওঁ মোক এটা গালি চালি দিব কিন্তু বহুতে মানে আমাৰ কথাবিলাক বেয়া পোৱা মানুহবিলাকে তো গালি দিব ডেফিনেটলি দিব কিন্তু মই ভাবো গালি দিলেও তেওঁলোকে যাতে এবাৰ চিন্তা কৰে মই যিখিনি কথা কৈছো সেইখিনি যাতে এবাৰ ভাবে যে কিয় কলে এইখিনি কথা এদিন চিন্তা কৰিব কিন্তু নিজৰ যেতিয়া হতি সন্ততি হ'ব তেতিয়া চিন্তা কৰিব এতিয়া আমাৰ ল'ৰা ছোৱালী আছে কাৰণে আমি অলপ ভাবো কথাবোৰ বা আনৰ ল'ৰা ছোৱালী আছে পঢ়ি আছে আমি চিন্তা কৰো তেনেকে আজি গুটেখিনি বস্তুই তাৰ মানে মোৰ চকুত যে মই যেনেকে দেখো আৰু মই হেনি কথাহে কৈছো কিন্তু ইয়াত কোনো মই এনেকুৱা আপোনাৰ কথাখিনি জানিব বিচাৰিছো কাৰণ বহুতৰে বহুত মত হ'ব পাৰে গতিকে মই আপোনাক মাতি আনিছো যে আপোনাৰ মত মোৰ মনৰ কথাখিনি কৈছো গতিকে মই টিভিত অনবৰ টক শ্বট কৈয়ে থাকো তাত আমি প্ৰতিপক্ষ থাকে আমাৰ যে গালি গালোজ হয় চিঞৰ বাখৰ হয় অবভিয়াসলি হ'ব কাৰণ তেওঁলোকে যুক্তি দিয়ে আমিও যুক্তি দিওঁ তাত লজিকেলিটো কথা ক'ব লাগিব গতিকে টিভিত টক শ্ব' কৰা আৰু তোমাৰ লগত মই বহি এইখিনি কথা একদম মনৰ পৰা কৈছো তাৰ মানে সঁচা কথাখিনি মনৰ পৰা কৈছো আৰু তাতো মই মনৰ পৰাই কওঁ কিন্তু তাত অলপমান হৈ যায় আৰু তেনেকুৱা মানে চিঞৰ বাখৰ হুলস্থুল হৈ যায় ৰাইজে বেয়া পায় নিজৰ নিজৰ মতবিলাক আৰু ৰাইজে বেয়া পায় কিন্তু আমি বৰ চিঞৰ বাখৰ কৰো নকৰা বুলি নকওঁ ৰাইজে বেয়া পায় বেয়া পালেও কিন্তু আমাৰ উপায় নাই বেয়া পালেও উপায় নাই কাৰণ টিভিৰো বিজনেছৰ কথা থাকে আমি তাতে চুপচাপ নিতাল মাৰি কথা ক'লেও কিন্তু তেওঁলোকৰো বিজনেছ নহয় আকৌ এইটো একদম খোলাখুলি কথা আৰু আমাৰো উপায় নাথাকে কেতিয়াবা কেতিয়াবা আমি কৰিব লগা হৈ যায় গতিকে আজি কোৱা কথাখিনি কিন্তু একদম অন্তৰৰ পৰা কৈছো আৰু যিখিনি আচলতে হ'ব লাগে সেইখিনিয়ে কৈছো মহিলাসকলক বহুত ক্ষেত্ৰতে দেখা যায় দুৰ্বল বুলি প্ৰমাণ কৰিব খোজে এতিয়া আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰখনত আপোনাৰ কিবা অসুবিধা হৈছে নেকি এই ক্ষেত্ৰত বহুত অসুবিধা হৈছে বহুত অসুবিধা হয় তাৰমানে মহিলা ৰাজনীতি বুলি নকওঁ মই যিকোনো ক্ষেত্ৰত মহিলা এগৰাকী সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ মুখামুখি হ'বৰ কাৰণে একদম সাজু থাকিব লাগিব আৰু আটাইতকৈ টাফ কাৰবাৰটো হৈছে ৰাজনীতি মানে সাংস্কৃতিক দিশটোতো থাকে মই এটা সময়ত মই এনেকুৱা এজন মানুহেও কৈছিলে যে মহিলা পৰিচালিকা মানে মোক কৈছিলে মই তেতিয়া কৈছিলো যে পৰিচালকৰ কোনো লিংগ নাথাকে সেয়া মহিলা হওক বা পুৰুষে হওক এইটো কেনেকুৱা কথা কৈছিলে মানে এতিয়া নহয় হ'ল কেইবছৰ আগৰ কথা মই যেতিয়া প্ৰথম নাটক এখন কৰিছিলো বিস্ফোৰণ বুলি তেতিয়া মই যেতিয়া মানে সুধিছিলো যে মোৰ নাটকখনত কি ভুল হ'ল কি কাৰণত কি হ'ব জানিবলৈ বিচাৰিছিলো মই এৱাৰ্ড বিচৰা নাছিলো মোৰ ল'ৰা ছোৱালী দুটাই বোলে এৱাৰ্ড পাইছিলো ছোৱালী এজনীয়ে পাইছিলে আৰু ল'ৰা এটাই তাৰপিছত মই সুধিছিলো নাটকখনৰ ভুলভ্ৰান্তিখিনি তেতিয়া তেখেতে সেই শব্দটো ব্যৱহাৰ কৰিছিলে মহিলা পৰিচালিকা তেতিয়া মোৰ সেই কথাটো অকমান গাত লাগিছিলে মহিলা পৰিচালিকা পৰিচালকৰ কিবা পুৰুষ মহিলা থাকে নেকি বাৰু পৰিচালকে আৰু নাটকৰ গতিকে ৰাজনীতিটো তেনেকুৱা ৰাজনীতিত হয় কি যে মহিলা যদি বেছি মানে অলপমান স্মাৰ্ট হয় বা কথা ক'ব পৰা হয় ভোকেল হয় যদি সংগঠন বুজি পোৱা হয় ৰাজনীতি বুজি পোৱা হয় তেনেহলে কিছুমান দেই চবৰে কথা মই কোৱা নাই কিছুমান মানুহৰ কাৰণে অকনমান পুৰুষসকলৰ কাৰণে অকনমান তেওঁলোকৰ এটা মূৰৰ বিষৰ নিচিনা হৈ যায় তেওঁলোকে ইমান ভাল নাপায় তাৰমানে কিয় মহিলাই কৰিব পাৰে নেকি কিয় কৰিব এনেকুৱা টাইপৰ মানে হয় গতিকে এনেকুৱাও শুনিছো মানে এতিয়া শব্দটো ক'বলৈ মই ভাল নাপাওঁ এইবিলাক শব্দ মানে এনেকুৱা অলপ মানে বেয়া শুনা শব্দ এটাৰ মানে মাইকীৰ পলিটিক্স এনেকুৱা টাইপ মানে আচ্ছা
এনেকুৱা ধৰণৰ মানে আসলে এইটো শব্দ ভাল শব্দ নহয় বেয়া শব্দ তথাপি কৈছো আৰু মই এনেকুৱা ধৰণৰ শব্দও পাইছো গতিকে ৰাজনীতিত মহিলাৰ ক্ষেত্ৰত কিন্তু বহুত টাফ আৰু বিশেষকৈ নিৰ্বাচন যদি খেলিব যায় তেতিয়া আৰু টাফ তাৰ মানে কাৰণ আমাৰ পাৰ্টিৰ কথা মই কোৱা নাই অন্য যিবিলাক দল আছে তাত মহিলাসকলে টিকট এটা পাবৰ কাৰণে বহুত তেওঁলোকে মানে বহুত স্ট্ৰাগল কৰিব লগা হয় গতিকে মহিলাৰ কাৰণে ৰাজনীতিৰ ক্ষেত্ৰখন কিন্তু ইমান সাৱলীল নহয় সাংস্কৃতিক ক্ষেত্ৰখনত তথাপিও কিবা এটা কৰিব পাৰি নিজাকে তথাপিও পাৰি কিন্তু ৰাজনীতি ক্ষেত্ৰখনত নোৱাৰি আৰু ৰাষ্ট্ৰীয় ৰাজনীতিটো আৰু টাফ থাকে এনেকুৱা ৰাষ্ট্ৰীয় ৰাজনীতিৰ কথাই বেলেগ আঞ্চলিক ৰাজনীতিত হয় কি আমাৰ নিজৰ দল বা নিজৰ ৰাজ্যখনতে তেতিয়া সিমান এটা সুবিধা নাথাকে কিন্তু ৰাষ্ট্ৰীয় ৰাজনীতিত হয় কি যে ৰাষ্ট্ৰীয় নেতৃত্ব যিটো ডিসিশন লব সেইটো ডিসিশন আমি সন্মান জনাবই লাগিব আমাৰ মনত কিবা থাকিলেও তেওঁলোকৰ কথা আমি শুনিবলৈ বাধ্য এনেকুৱা কেতিয়াবা কি হয় আমি মনটো সংক্ষিপ্ত কৰিব লগা হয় সংক্ষিপ্ত কৰি আমি কেতিয়াবা নিজৰ ইগো হাৰ্ট কৰি হলেও তাৰ মানে কেতিয়াবা মানিবলগীয়া হৈ যায় তেনেকুৱা পৰিস্থিতি আহে গতিকে ৰাজনীতিও ইমান সহজ নহয় আৰু এতিয়া ধনৰ ৰাজনীতি বৰ্তমান সময়ত আমি ধনৰ ৰাজনীতি কৰিব পৰা নাই কিন্তু বৰ্তমান ধনেই সকলো সৰ্বস্ব ৰাজনীতিত ধন অবিহনে এতিয়া সকলো ক্ষেত্ৰতে যেনেই লাগে মোৰ মানে ধনটোৱে সকলো ক্ষেত্ৰত নহয় এতিয়া সাংস্কৃতিক জগতখনো কিন্তু ৰাজনীতিয়ে চলাই আছে যদি মন কৰা ভালকে মই খোলাকে কৈছো আজিকালি এৱাৰ্ড চেৱাৰ্ড বিলাকো সব পলিটিক্যালি হয় সব তুমি বেকত পলিটিক্যাল ইনফ্লুয়েন্স থাকিব লাগিব দেন তুমি পৰিচালক হৈ যাবা নেশনেল এৱাৰ্ড পাই যাবা তুমি ধৰা একদম ভাল ডাইৰেক্টৰ এৱাৰ্ড পাই যাবা তুমি বেষ্ট এক্টৰ বা বেষ্ট এক্ট্ৰেছ পাবা নেশনেল এৱাৰ্ড পাবা তুমি 3টা 4টা নেশনেল এৱাৰ্ড পাই যাব পাৰা তুমি চাবা মই নামে কৈ দিছো নেশনেলত কংগনা ৰানাৱত 4বাৰকে বেষ্ট এক্ট্ৰেছ পাইছে নেশনেল তাৰপিছত কি কৰিলে শাসকীয় দলত আহি পেলাই তেওঁ এতিয়া এমপি কিন্তু তেওঁতো ভাল এক্ট্ৰেছ নো ডাউট ভাল এক্ট্ৰেছ কিন্তু তেৱেনো অকল ভাল এক্ট্ৰেছ আছে নে বহুত ভাল এক্ট্ৰেছ আছে এজনী মানুহে 4 বছৰ একেৰাহে বেষ্ট এক্ট্ৰেছ পাই নাই বাৰু এনেকুৱা কিবা কথা থাকে কিবা যাদু নেকি মানে যাদু কি চড়ি নেকি কিবা এনেকুৱা যে মানে ঘূৰাই দিলে হৈ গ'ল বহুত আছে তেনেকুৱা কিমান ভাল ভাল এক্টৰ আছে মহিলা অভিনেত্ৰী বহুত আছে তেনেকুৱা গতিকে নেশনেলতো তেনেকুৱা আৰু আমাৰ ষ্টেটতো হৈছে এতিয়া তেনেকুৱা যে কোনোদিন ধৰা ডাইৰেকশ্যনৰ লগত সম্পৰ্ক নথকা মানুহেও নেশনেল এৱাৰ্ড পাইছে আৰু তেওঁলোক একদম এই জীৱনটোত মানে এনেকুৱা আৰু যে সব মানে লম আৰু মানে আজৰি ধৰি লম আৰু একদম মানে ৰাজনীতিৰ যোগেদি হলেও তাৰ মানে মই নিজক মানে এষ্টাব্লিছ কৰিম একদম মানে পৰিচালিকাই হৈ যাম মই নেশনেল এৱাৰ্ড মই লমে এনেকুৱা এতিয়া এনেকুৱা হৈছে আমিবোৰে নোৱাৰো তাৰ মানে মোৰ নিচিনা হয়তো বহুত আছে তেনেকুৱা আমি নোৱাৰো মানে আৰু কোনো এৱাৰ্ডৰ হেপাহো নাই তেনেকুৱা গতিকে ৰাজনীতিটোৱে কিন্তু সকলো পৰিচালনা কৰিছে ৰাজনীতিটোৱে এতিয়া সাংস্কৃতিক জগতখন সামাজিক জগতখন মানে গোটেইখিনি বস্তু কন্ট্ৰোল কৰি ৰাখিছে সকলোতে ৰাজনীতিৰ প্ৰভাৱ আছে গতিকে উইদাউট ৰাজনীতি আমি ভাবি লাভ নাই কাৰণ তুমি চাবা এখন বিহু পাতিলে আজিকালি মন্ত্ৰীয়ে গৈ পেলাই ফিতা কাটে লোকেল এমএলএ গৈ পেলাই ফিতা কাটে তাত এজন বয়সস্থ 90 বছৰীয়া বা 80 বছৰীয়া এজন ঢোল বজোৱা বৰ ঢোল বজোৱা এজন শিল্পীক নামাতে তেওঁলোকে কাৰণ তেওঁ পইচা দিব নোৱাৰে ভাই নামাতে আজি এটা অঞ্চলত যে সাংস্কৃতিক বাতাবৰণ জীয়াই ৰাখিছিলে তেনেকুৱা বহুত ব্যক্তি থাকে তেওঁলোকে কিন্তু আগস্থানটো নাপায় তেওঁলোক নিদিয়ে সেই সুযোগটো কাৰণ এতিয়া গোটেই বস্তুটোৱে ৰাজনৈতিককৰণ হৈ গৈছে এটা মই যে কৈছো আৰম্ভণিতে ৰাজনীতি বাদ দিয়ে আমি কোনো নহয় তাৰ মানে এটা শিশু জন্ম পোৱাৰ পিছতে যেতিয়া কান্দে কিয় কান্দে ভোক লাগে সেই কাৰণে কান্দে ঠাণ্ডা লাগিলে গাৰ কাপোৰ লাগে অন্ন বস্ত্ৰ বাসস্থান শিশুটোকো লাগে জন্ম পোৱাৰ পিছতে গতিকে তাৰ ৰাজনীতিটো ষ্টাৰ্ট হৈয়ে গ'ল তাৰ গতিকে এতিয়া এখন মঞ্চৰ ফিটাডাল কাটাৰ পৰা আৰম্ভ কৰি পেলাই একেবাৰে কিবা লৈকে আজি জুবিন গাৰ্গ ডাঙৰীয়া ঢুকাই গ'ল জুবিন দা যেতিয়া ঢুকোৱাৰ পিছততো বহুতৰে ৰাজনীতিটো আমি দেখাই পাইছো এতিয়া তেনেকুৱা ভয়ংকৰ ৰাজনীতি আমি দেখা পাবলৈ সক্ষম হৈছো এনেকুৱা কিছুমান মানুহ
যিবিলাক মানুহে অনবৰত জুবিনদাৰ লগত গাত ঘাঁ লগাই ফটো উঠি কিবা কৰে দিন ৰাত ঘূৰি মেলি সেই মানুহবিলাকে এতিয়া জুবিনদা ঢুকোৱাৰ পিছতে কি ৰং দেখাবলৈ আৰম্ভ কৰি দিছে কিছুমানে মৰাৰ পিছতে একদম আবেগিক হৈ মানুহক একদম মানে কিবা কৰি দিলে তাৰ পিছত যে জুবিনদাৰ কেছটো মানে লাহে লাহে মানে হেৰি হৈ যাব ধৰিলে মানে ঠুৱলি কুঁৱলি হৈ যাব ধৰিলে তেতিয়া লগে লগে তেওঁলোক পাল্টি মাৰি দিলে আৰু কিছুমানে একদম মুখত তলাই লগাই দিলে যে তেওঁলোকে ভাবিলে আমি চৰকাৰী একো নাপাম কাম চাম গতিকে মনে মনে বহি থকাই ভাল আৰু এইবিলাকত মাত নামাতো আমি তেওঁলোকে কিন্তু উন্নতি কৰে আকৌ দেই এই যে ডিপ্লমেটিক মানুহবিলাক নহয় মই নিৰপেক্ষ শব্দটোত মই বিশ্বাস নকৰো তাৰমানে পক্ষটো তোমাৰ থাকিবই কৰবাত নহয় তুমি হয় সৌ বামপন্থী হবলৈ নহলে বামপন্থী হব লাগিব তোমাৰ নিৰপেক্ষ বুলি কোনো নাথাকে তুমি পক্ষ ল'বা হয় ভালৰ পক্ষ নহলে বেয়াৰ পক্ষ তুমি যিকোনো এটা পক্ষ ল'বলৈ তুমি বাধ্য গতিকে নিৰপেক্ষ শব্দৰ ওপৰত মোৰ কোনো বিশ্বাস নাই মই কেতিয়াও বিশ্বাস আৰু সেইবিলাক সুবিধাবাদী বুলি ভাবো মই যোনে নিৰপেক্ষ আমি সদায় সত্যৰ পক্ষত আছো মই নিৰপেক্ষ নহয় কি ভাবে জুবিনদাই ন্যায় পাবনে জুবিনদাই ন্যায় নাপায় এই নিৰ্বাচনটো যোৱাৰ পিছতহে আচল ৰংটো ওলাব সেই কাৰণে ৰৈ আছে এইটো কাৰণেই ৰৈ থকা হৈছে যে সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিনদা ৰাজনৈতিকভাৱে জড়িত হৈ পৰিলে নেকি জুবিনদা আচলতে জীয়াই থাকোতে জুবিনদাক ৰাজনৈতিক মানুহবিলাকে ভয়ো খাইছিলে খোলাখুলিকে কথাবোৰ কৈ দিয়েতো সেইটো কাৰণে ভয় খাইছিলে এতিয়া আমাৰ মুখ্যমন্ত্ৰীটো নিজেই কৈছে হত্যা কৰা বুলি তেওঁ কৈছে এইটো অফিচিয়েল ষ্টেটমেণ্ট অফিচিয়েল হওক আনঅফিচিয়েল হওক তেওঁতো কৈয়ে দিলে ইতিমধ্যে 4 জনে মাৰিছে কোনোবাই চাই আছে গতিকে তেওঁ নিজৰ মুখেৰে ওলাইছে যে ৰাজনৈতিকভাৱে তেওঁ হত্যা কৰা হৈছে আৰু সেইটো অফিচিয়েল ষ্টেটমেণ্ট বুলি ক'লে আজি কিছুদিন আগতে এই বিষয়টো লৈ বাকবিতণ্ডা হৈছে কিন্তু অফিচিয়েল ষ্টেটমেণ্ট হওক বা আনঅফিচিয়েল হওক জুবিন গাৰ্গক যে মাৰিছে এইটো সত্য সেই কথাটো হত্যা কৰা কথাটো এলাপচা মানুহৰ মুখেৰে ওলোৱা নাই অসমৰ এক নম্বৰ মানুহ যিজন এক নম্বৰ মানুহজনৰ মুখেৰে ওলাইছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে গতিকে জুবিন গাৰ্গ জীয়াই থকা কালত চাগে বহুতৰে মূৰৰ বিষো আছিলে তেনেকুৱা আৰু জুবিন গাৰ্গকতো যিসকলে ব্যৱহাৰ কৰিলে এতিয়া ব্যৱহাৰ কৰা মানুহখিনিতো আৰু জল পটপটকে ওলাইয়ে পৰিছে এতিয়া এজন এই মুঠা ফুটা সাংবাদিকজনে কিছুদিন আগলৈকে জুবিন গাৰ্গক কি কৰিছিলে বেডৰুমত গৈ একদম বহুৱাই লৈ তাৰপিছত তেওঁ আকৌ জুবিন গাৰ্গৰ বিষয়ে ধাৰাপাত লিখিবলৈ আৰম্ভ কৰিলে ইমান নিৰ্লজ্জ মানুহ থাকে তাৰমানে কি বুলি ক'ম তাৰমানে একদম লাজ বোলা বস্তুটো অকণমানো নাই এতিয়া নিজে এখন চিনেমা বনাইছে সেইখন প্ৰমো কৰিবৰ কাৰণে কি যে কৰি আছে ভগৱান জানে তাৰমানে আৰু কি কিবা কৰিব কি কিবা ৰাইজে দেখা পাব তাৰমানে গতিকে এনেকুৱা ধৰণৰ লাজ নোহোৱা মানুহ বহুত আছে আৰু সেই লাজ নোহোৱা মানুহবিলাকে এইবিলাক কৰে আমাৰ আৰু এইবিলাক নাই তাৰমানে আমি জুবিনদাক কেতিয়াবা বেয়া পাইছিলো ফেচবুকত লিখি দিওঁ জুবিনদা আপুনি এইবিলাক নকৰিব আপোনাক মানুহে ফলো কৰে বুলি ভাবিছিলো এই কথাটো দেই কাৰণ এতিয়া আপুনি বহুত দিনৰ পৰা আমি যে ধৰক সকলোৱে মাত মাতি আহিছো জুবিনদাই ন্যায় পাব লাগে আমি বেয়াটো বেয়া বুলি সমালোচনা কৰি আহিছো ঠিক তেনেদৰে আপুনিও পুৰা জুবিনদাৰ হৈ ন্যায় বিচাৰি আপুনিও মাত মাতি আছে কিন্তু এটা সময়ত আপুনিওতো তীব্ৰ সমালোচনা কৰিছিলো আৰু মই এনেকেও লিখিছিলো যে জুবিন গাৰ্গ এজন শিশুৰ নিচিনা মানুহ মই এইটোও লিখিছিলো যে সফলতাৰ চূড়ান্ত শীৰ্ষত তেওঁ গৈ পায়ো তেওঁ এজন শিশুৰ নিচিনা তেওঁৰ সৰলতা তেওঁৰ আছে সেইটোও লিখিছিলো কিন্তু আৰু এটা কথা লিখিছিলো যে জুবিনদা আপোনাক ইমান লক্ষ লক্ষ মানুহে ফলো কৰে গতিকে আপুনি এই মানুহে ভাল পাবৰ কাৰণে এই বেয়া কথাবিলাক নকব বা বেয়া আচৰণবিলাক নেদেখুৱাব যেনেকে তেওঁ ড্ৰিংকছ কৰিছিলে আজি সঁচা কথা ক'বলৈ গ'লে তেওঁ ড্ৰিংকছ কৰোৱাইতো তেওঁক মাৰিলে যিটো বস্তু আমি ভাল পোৱা নাছিলো মদটো ডক্টৰ ভূপেন হাজৰিকাও খাইছিলে কিন্তু ভূপেন হাজৰিকা মঞ্চত উঠি কেতিয়াও মদ খাই বেলেগ ধৰণৰ আচৰণ কৰা নাছিলে আমি জুবিনদাকো বিচাৰিছিলো তেনেকে তেওঁক আচলতে মানুহবিলাকে ইউজ কৰিলে আৰু সেই কথাখিনিকে আমি প্ৰতিবাদ কৰিছিলো যে জুবিনদা আচলতে মোৰ নিজৰ ককাইদেউৰ বয়সৰ সঁচা কথা ক'ব গ'লে মোৰ দাদা জীয়াই থাকিলে চাগে মোৰ দাদা বয়সৰ এনেকুৱাই হ'লহেঁতেন আৰু দাদাও তেনেকুৱা খেয়ালি আছিলে সংগ্ৰামী আছিলে বিপ্লৱী আছিলে তেনেকুৱা গতিকে মই ভাবো যে জুবিনদাও তেনেকুৱা গতিকে মোৰ দাদাক যেনেকে মই গালি দিছিলো আগতে শাসন কৰিছিলো তেনেকুৱা মই ভাবো যে মই জুবিনদাৰ ক্ষেত্ৰতো মই তেনেকেই লিখিছিলো মোক বহুত ট্ৰল কৰিছে আজি ৰিচেণ্টলি কেইদিনমান আগতে জুবিন গাৰ্গ ঢুকোৱাৰ পিছত যেতিয়া মই ফেচবুকত পোষ্ট দিছিলো তেতিয়া হৈছে স্ক্ৰীনশ্বট দি দিছে ডাঙৰ মানুহে দিছে দেই এইটো আপুনি দিছিলে এনেকে বুলি দিছে মোক ডেফিনেটলি ইয়াততো মই বেয়া শব্দ এটাও লিখা নাই জুবিন গাৰ্গক মই কৈছো যে আপুনি কন্ট্ৰল হওক আপোনাক সবেই ফলো কৰে এইটোতো বেয়া কথা হ'ব নোৱাৰে কেতিয়াও
আৰু 100 বাৰ কম তেনেকুৱা কথা আজি যদি আমি কোৱা কথাখিনি তেখেতে যদি এবাৰো চালেহেঁতেন কি জানিবা কৰবাত অকমান কমি থাকিলেহেঁতেন বস্তুটো কমি থাকিলে হয় মোৰ নিজৰ দাদাজন যদি জীয়াই থাকিলেহেঁতেন মই দাদাক জীয়াই থাকোতেও আগতে যেতিয়া ঘৰত নাথাকিছিলে ৰাতি বিয়লি ওলাই যায় তেতিয়াও কৈছিলো ঘৰত কিয় নাথাকা ইমান ৰাতি কিয় ঘৰত আহ কেতিয়াবা বিপদ হ'ব কেতিয়া গালিও দিছিলো পুলিচে কেতিয়াবা আনি পেলাই হেৰিত ভৰাই থৈ দিয়ে এনেকুৱা আমি পিছত লৈ যাওঁ আহি তেনেকে দেউতা আহে মই আহো মোৰ দাদাৰ কথা কৈছো গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰতো একেই জুবিন গাৰ্গ চবৰে ককায়েক হয় অসমৰ সকলোৰে ককায়েক সকলোৰে আদৰ্শ আছিলে আৰু সেই কণ্ঠটো সোণালী কণ্ঠটো আমি পাম জানো নাপাও নহয় কেতিয়াও নাপাওঁ গতিকে সেই যিখিনি কথা কৈছিলো এতিয়া ভাবো যদি কিজানি সঁচাকে ওচৰত গৈ পেলাই ক'ব পাৰিলোহেঁতেন আমি সেইখিনি সুযোগ নাপালো বাৰু এনেকে ইমান ক্লোজকে কথা পাতিবৰ কাৰণে আমি ওচৰলৈ যাবলৈ ইমান সুযোগো নাপালো আৰু মই আসলে চেষ্টাও কৰা নাছিলো কেতিয়াও মই তেনেকে দূৰৰ পৰা চাই থাকিয়ে ভাল পাইছিলো কাৰণ এই মানুহজন এজন এনেকুৱা মানুহ এজন কি বুলি কম সোণৰ দৰে মানুহ এজন সোণৰ নিচিনা মানে যিটো নেকি কেতিয়াও মানে কিবা নহয় ম্লান নপৰে তেওঁ এনেকুৱা গতিকে দুখ লাগে আৰু সেইটো কথা অনুৰবাবাক সদায় এগৰাকী সাহসী মহিলা স্পষ্ট কথা কোৱা এগৰাকী মহিলা হিচাপে আমি পাই আহিছো কেতিয়াবা অনুৰবাবা ভাঙি পৰিছেনে পৰো বহুত বহুত বেয়াকে যে নিজকে কেতিয়াবা ভাঙি পৰো হতাশাও আহিছে জীৱনত তেতিয়া কেনেকে নিজক চম্ভালে বা তেনেকুৱা বহুতৰ জীৱনত হয় সেই সময়খিনিত নিজকে কেনেকে চম্ভালে আৰু আমাৰ অডিয়েন্সৰ ভিতৰত যদি কোনোবাই চাই আছে তেনেকে কোনোবাখিনিত ভাঙি পৰিছে সকলো শেষ যেন লাগিছে তেওঁলোকক কি কব মই এটা কথা কওঁ সংক্ষিপ্ততাৰ মাজত যেতিয়া এগৰাকী নাৰীয়ে বিচৰণ কৰে সংক্ষিপ্ততা মানে লিমিটেশন যিটো থাকে আমাৰ সেই লিমিটেশনটোৰ মাজত বিচৰণ কৰি থাকিলে নাৰীসকল মানসিকভাৱে ভাগি পৰে আচলতে এগৰাকী শিশু মানে ছোৱালী এগৰাকী তাৰ পিছত ছোৱালীজনীৰ জীৱনটো যেতিয়া পিউবাৰিটি হয় তাৰপিছত চেঞ্জ হৈ যায় পিউবাৰিটি হোৱাৰ পিছত যেতিয়া গাভৰু হৈ যায় তাৰপিছত আকৌ চেঞ্জ এটা আহে তাৰপিছত আৰু এটা চেঞ্জ আহে কলেজ হোৱাৰ পিছত কলেজ পাছ কৰাৰ পিছত ৰেছপন্সিবিলিটি বুজি পোৱা হৈ যায় তাৰপিছত যেতিয়া বিয়া হয় বিয়া হোৱাৰ পাছত এই ছোৱালীজনীৰ যেতিয়া ড্ৰিম থাকে নহয় ছোৱালীবিলাকে বেছি সপোন দেখে মই ভাবো ল'ৰাবিলাকতকে ছোৱালীবিলাকে বেছি কল্পনা কৰে কল্পনা বিলাসী বেছি হয় তাৰমানে আৰু অলপ কল্পনাতে উঠি ভাহি থাকে ছোৱালীবিলাক বেছিকে সেইকাৰণে ছোৱালী নহলেতো ল'ৰা ছোৱালী একেই হলহেঁতেন ভগৱানে তেনেকে বনাইছে তাৰমানে নাৰী মানে কোমল তেনেকুৱা গতিকে এই যে বিয়াৰ পিছৰ জীৱনটোত বহুত ছোৱালীৰ সেই কল্পনাবিলাক সপোনবিলাক কিবাবিলাক মানে সাকাৰ যেতিয়া ৰূপ নলয় তেতিয়া হতাশা আহে কিন্তু মই ভাবো যে হতাশ হ'ব নালাগে আচলতে মই যদিও কৈ আছো কিন্তু ময়ো হতাশ হওঁ আৰু মই হতাশ হলেও কাকো নকওঁ তাৰমানে মই নিজে নিজকে আকৌ নিজে মানে পুশ কৰো মানে যে নহয় তই উঠ মানে তই খাৰা হ আৰু কৰ এনেকুৱা মইতো ক'লোৱে অলপ আগতে যে মই ৰাজনীতিত আছো সাংস্কৃতিক জগতত আছো সাংস্কৃতিক জগতত মই ভবা ধৰণে কিন্তু আজিলৈকে মই সফল হ'ব পৰা নাই যিমান ভাবিছো কিন্তু মই ভাবো যে অলপ বেছিয়ে নীতি নিয়মত চলো নেকি সেইকাৰণে পৰা নাই আৰু ৰাজনীতিত কিন্তু মই এটা চেলেঞ্জ লৈ আহিছো সঁচা কথা কৈছো মই ৰাজনীতিত এদিন হলেও মই ৰাইজৰ কাম কৰিম তাৰমানে এইটো মোৰ নিজৰ দৃঢ়তা মই কৰিমে কিন্তু এই যে কেতিয়াবা নোৱাৰাখিনিয়ে তাৰমানে বগৰাই দিয়ে কেতিয়াবা বগৰাই দিলে কেতিয়াবা বহুত নিজে চকু পানী ওলাই কান্দো শেষ কৰি দিওঁ আৰু মুঠতে এই যে ভিতৰৰ পৰা ওলাই গুচি গ'ল তাৰপিছত আকৌ নিজে নিজে থিয় হওঁ নিজে নিজে নিজৰ মানে চিধা হওঁ হৈ পেলাই আকৌ নিজে নিজক প্ৰতিশ্ৰুতি দিওঁ কি ভুল হ'ল সেইখিনিকে আকৌ ৰিকল কৰো কোনখিনি ভুল হৈ গ'ল আৰু সেইখিনি নকৰো আৰু কেতিয়াও নকৰি পেলাই আকৌ সেইখিনি বাদ দি পেলাই নতুন এটা মানে চিন্তাৰে আগবাঢ়ো তেতিয়া আকৌ নিজে নিজে ঠিক হওঁ কিন্তু নাৰী এগৰাকী মই ক'লোৱে নহয় যে সংক্ষিপ্ত হৈ পৰে আৰু নাৰী এগৰাকী অহৰহ এটা দুখ কঢ়িয়াই লৈ ফুৰে নিজৰ ভিতৰত সেই দুখটো কি দুখ নাৰীগৰাকী নিজেও নাজানে কিন্তু বেদনাটো কেতিয়াবা ভাল লগা বস্তু হৈ যায় যে এগৰাকী নাৰীৰ ভিতৰত যিটো বেদনা থাকে বেদনাটো কেতিয়াবা নিজৰ কাৰণে এটা ইনস্পাইৰেশ্যন হৈ যায় মানে নিজে নিজক ইনস্পায়াৰ কৰে সেই বেদনাখিনি কৰবাত কেতিয়াবা হেৰুৱাৰ বেদনা থাকে কেতিয়াবা কৰবাত আঘাতৰ বেদনা থাকে তেনেকুৱা কেতিয়াবা কৰিব নোৱাৰাৰ বেদনা থাকে কেতিয়াবা অসফল হোৱাৰ বেদনা থাকে আৰু এই যে নোৱাৰা অসফল মানে এই গোটেইবিলাক লগ লাগি পেলাই এটা বেদনাটো মানে কি হৈ যায় এটা জিদ এটা ক্ষোভলৈকে এটা মানে পৰ্যবসিত হয় আৰু নাৰীগৰাকী নিজেই তাৰমানে সেই
পৰ্বতখন যেটো বনাই লয় হে পৰ্বতখন নিজে বগাবলৈ আৰম্ভ কৰে তাৰ মানে গতিকে নাৰীগৰাকী মানে সন্তান জন্ম দিয়াটোই আটাইতকৈ কিন্তু ডাঙৰ চ্যালেঞ্জ মানে আৰু সন্তানটোক ডাঙৰ কৰি পেলাই নিজে নিজৰ জীৱনটোক লক্ষ্যটোক আগবঢ়াই লৈ যোৱাটো তাতকৈ ডাঙৰ চ্যালেঞ্জ সকলো নাৰীয়ে এই কামটো কৰিব নোৱাৰে হয় কৰিব নোৱাৰে কিন্তু আসলতে পাৰে ইচ্ছা আৰু মহিলাসকলে যে কয় যে মোৰ ঘৰৰ কামৰ পৰা আজৰি নহওঁ মই নোৱাৰো মোৰ সময় নাই আসলতে নিজকে শাস্তি দিয়ে তেনেকে তাৰমানে তেওঁলোকৰ মনত কি হয় জানা মই এই লৰা ছোৱালী জন্ম দিলো এনেকুৱা হল মোৰ লাইফ শেষ হৈ গল এ বাদ দে আৰু মই লৰা ছোৱালীৰ নামত শেষ কৰি দিওঁ জীৱনটো বহুত মহিলাৰ এইটো বস্তু আহে এইটো কি বুলি মই নাজানো তাৰমানে এইটো হতাশাই নে কি ভিতৰৰ মানে পৰা আহে সেইটো বস্তু সেই বস্তুটোৱে এগৰাকী নাৰীক তাৰমানে কেতিয়াবা খহাই পেলাই তেনেকুৱা গতিকে খহনীয়াটো এতিয়া আমি মমতা বেনাৰ্জীৰ কথা কওঁ মই এজ এ পলিটিচিয়ান মই মমতা বেনাৰ্জীক খুব ভাল পাওঁ মই এগৰাকী একদম ষ্ট্ৰং মহিলা খুব শক্তিশালী মহিলা সেই মহিলাগৰাকীটো দেখিছে মানে হাৱাই চেণ্ডেল ছিঙিলে পিং মাৰি লৈ যায় তেওঁ এজনী মুখ্যমন্ত্ৰী পশ্চিম বংগৰ তেওঁৰ কি দুখ নাই নেকি আমাতকে চাগে বহুত লাখ অযুত দুখ তেওঁ ভিতৰত লৈ পেলাই ঘূৰি আছে যাৰ কাৰণে তেওঁ উকা শাৰী পিন্ধি ফুৰে একদম সাধাৰণ শাৰী আমিতো দামী কাপোৰ পিন্ধো কিন্তু তেওঁ একদম কম দামী কাপোৰ পিন্ধে তেওঁৰ নিশ্চয় কিবা দুখ আছে এখন ৰাজ্য চলাই আছে তাৰ ভিতৰত কিবা বেদনা লুকাই থকা নাই জানো লুকাই আছে নেকে প্ৰতিগৰাকী শক্তিশালী নাৰীৰ ভিতৰত এটা বিৰাট যাতনা থাকে এই যাতনাটো দেখুৱাব নোৱাৰে কাৰণ আমি বাহিৰত বহুত শক্তিশালী হৈ থাকো যে সেইকাৰণে দেখুৱাব নোৱাৰে কিন্তু মই ভাবো নাৰীসকল একদম স্বাৱলম্বী হওক মানসিকভাৱে আৰু মানসিক খাদ্যটো নিজে নিজে নিজক দিব লাগিব কোনো নিদিয়ে আৰু আফটাৰ মেৰেজ বিয়াৰ পিছত এই যে বিয়াৰ আগৰ যিবিলাক মানে থাকে আৰু প্ৰেমত একদম মানে উত্তিভাই পুৰা মানে একদম এনেকে অকনমান কি লাগিলেও মানে ইছৰাম কি হৈছে তোমাৰ এনেকে বুলি তাৰপিছত সেইবোৰতো নাইকিয়া হৈ যায় ন বিয়াৰ পিছত আৰু কি হাজবেণ্ড ৱাইফ মানে ৰেছপন্সিবিলিটি আৰু তেনেকুৱা সাংঘাতিক কিবা ৰমিঅ জুলিয়েটটো আৰু হৈ থাকিব নোৱাৰি আৰু সন্তান হোৱাৰ পিছততো আৰু একেবাৰে শেষ আৰু গতিকে এই যে নিজৰ ভিতৰৰ মানে দুনিয়াখন নিজে নিজে বনাই নিজে নিজে মানে আপু হ'ব লাগিব ডাউন হ'ব লাগিব তেনেকে আমি যাব লাগিব আগবাঢ়ি তাৰ বাহিৰে কিন্তু গতি নাই তাৰ মানে বাৰ ভিতৰত এনেকুৱা কি সিক্ৰেট আছে কি ক'ব বিচাৰিব আজি একদম মানে যি সিক্ৰেট হয়তো ক'ব মন যায় আজিলৈকে কোৱা নাই মন যায় কিন্তু আছে ভিতৰত মই এদিন নহয় এই কথাটো মই এদিন কম মই এটা কথা মানে কি আৰু মানে মই ৰাজনৈতিক বুলি নকওঁ মই এইটো বা সাংস্কৃতিক কথা বুলিও নকওঁ মই এজনী নাৰীয়ে মই ভাবো কেতিয়াও তাৰ মানে নিজৰ ইগোটো এৰি দিব নালাগে মহিলা ইগো মানে বুজি পাইছা না মই কি কৈছো এগৰাকী নাৰীয়ে নিজৰ ইগোটো কেতিয়াও এৰি দিব নালাগে নিজৰ ইগোটো কিবা কিবি কথাৰ কাৰণে কেতিয়াও তাৰ মানে তলত পৰি যাব দিব নালাগে নাৰী এগৰাকী সদায় ইগোটো ৰাখি পেলাই চলিব লাগে সিক্ৰেট আছে কিন্তু মই আজি সিক্ৰেট নকওঁ কওঁ এদিন মোৰ নাই ভিন্দৰ থকা বুলি নহয় আজি নকওঁ কিন্তু কম মইতো অকমান আগতে কলো যে মই চাগে এতিয়াও সফল হ'ব পৰা নাই কিন্তু যিদিনাখন ভাবিম যে মোৰ সফলতা বুলি নকওঁ মোৰ লক্ষ্য যিদিনাখন মই পূৰ্ণ হ'ব যদি জীয়াই থাকো আকৌ তোমাৰ ইয়ালৈ আহি ইয়াত বহি দিনাখন কম একদম কম একদম প্ৰমিস কম কিন্তু আজি নকওঁ খালি কলো আৰু যে নাৰী এগৰাকীয়ে ইগোটো এৰি দিব নালাগে আৰু যিয়ে ইগোটো এৰি দিয়ে তেওঁ কিন্তু মানে কিছুমান বস্তু তাৰমানে হেৰুৱাবলগীয়া হয় গতিকে তাতে নেহেৰুৱাই মই অলপ আগতে কলো যে একো নাই বেদনাটো কেতিয়াবা নিজৰ কাৰণে বহুত ভাল বস্তু হ'ব পাৰে ৰাখি থৈ দিব লাগে এইবিলাক মানে সেইবিলাককে ভাল লগা হিচাপে ফিল কৰিব লাগে দুখটো থাকিবই ন স্বাভাৱিকতে থাকিব তেনেকুৱা এটোৱে কথা আৰু আপুনি এতিয়া ৰাজনৈতিকভাৱে জড়িত ইমান এগৰাকী ব্যস্ত মহিলা ঘৰখনৰ যিটো এটা সাপোৰ্ট লাগে কিমান প্ৰয়োজনীয় এইটো
ঘৰখনৰ সাপোৰ্ট লাগে কিন্তু মোৰ ল'ৰা ছোৱালী কেইটা যথেষ্ট হিহত নিৰ্ভৰশীল নিজৰ ওপৰত আৰু মোৰ হাজবেণ্ড তেওঁ বহুত সাপোৰ্টিভ বহুত ব্যস্ততাৰ মাজতো তেওঁ মোক বহুত লৈ ফুৰে কেতিয়াবা নিজৰো বেয়া লাগে যে মানে মোৰ কাৰণে বহুত সময় দিবলগীয়া হয় এনেকুৱা আসলতে তেওঁ মোক লৈ যাব নালাগে কিন্তু তেওঁ মোৰ লগত থাকিলে মোৰ অলপ ভাল লাগে তাৰ মানে সেই কাৰণে মই তেওঁক লগত লৈ ফুৰো আৰু বহুতে কয় যে হাজবেণ্ডক লগত লৈ সবতে ঘূৰি থাকে তেনেকুৱা হেতু মানে এনেকুৱা নহয় যে হাজবেণ্ডে মোক কিবা সন্দেহ কৰি পেলাই লগত ঘূৰি আছে হেতু নহয় আজি যে তুমি নিজে বিয়া হৈছে তুমিও জানা যে হাজবেণ্ড জন কিমান মানে এজন ভাল বন্ধু হ'ব পাৰে এনেকুৱা মোৰ হাজবেণ্ড মোৰ কিন্তু হাজবেণ্ডতকৈ বেছি ভাল বন্ধুৱে হয় মোৰ হৈছে এতিয়া আপোনাৰটো মই বুজি পাইছো এটা কাৰণে এও নহলে দেখোন মই একোই কৰিব নোৱাৰো মানে এতিয়া এও কেতিয়াবা কয় যে মই নহলেও তুমি কেতিয়াবা চুটটো কৰিবা এনেকুৱা মই বিচাৰো তুমি থাকা মানে তেওঁ যদি থাকে ন কিবা এটা সাহস এটা থাকে আছে পাৰিম মানে যিকোনো কামত অকল এইটো কাম বুলি নহয় যিকোনো ক্ষেত্ৰত ক'বলৈ গৈছে দুইটা একেলগে যাবলৈ মন যায় আৰু গতিকে সেই আৰু মোৰ ছোৱালীজনী হওক তাই ডাঙৰ হৈছে বাৰু এতিয়া বহুতখিনি তাই নিজে আত্মনিৰ্ভৰশীলও হৈছে অলপমান আৰু ল'ৰাটো অলপ সৰু হৈ আছে সি এতিয়া তাৰ 15 বছৰ হৈ গ'ল 16 বছৰ চলি আছে সিও পঢ়া শুনা কৰি আছে কিন্তু তাহাত দুইটাই কোঅপাৰেটিভ বহুত কোঅপাৰেচন কৰে আৰু মোক বুজি পায় মই কৰবাত যাওঁ বুলি ক'লে কেতিয়াবাটো মই ৰাজনৈতিক কাম কাজৰ কাৰণে মই বহুত দূৰত যাব লগা হয় অসমৰে ডিব্ৰুগড় তিনচুকীয়া বা হেৰি তেনেকে বিভিন্ন ঠাইত দূৰত যাব লাগে নিৰ্বাচনৰ সময়তো 10 দিন 15 দিন 20 দিন এনেকেও মই বাহিৰত থকা হেৰি আছে তো তেনেকে ঘৰখন কিন্তু চলি আছে মই ঘৰখন তেনেকে মই সব মেনেজ কৰো ফোন কৰি পেলাই কথা পাতো থাকিলেও বাহিৰত কি কৰি আছা এইটো কৰা সেইটো কৰা এনেকে কথা পাতো পাতি তেনেকে ঘৰখন চলি আছে আৰু ধুনীয়াকে আমাৰ বেছি ইমান বেছি আমি হেৰি নহয় যে বহুত বেছি আশা নকৰো যে মানে হ'ব আৰু চলি থাকিম আৰু মানে সেইখিনি থাকিলেই হ'ল আৰু মানে নিয়মৰ মাজত তেনেকে তো সেই কথা আৰু এতিয়া এটা বেলেগ কথা সুধিব বিচাৰো বেছি আৰু বহুত দীঘলীয়া নকৰো বাৰু নিশ্চয় এটা কথা সুধিব খুজো এটা কাৰণে আমাৰ যিমান গেষ্ট আহে মই সকলোৰে লগত এই কথাটো এটা কাৰণেই পাতো যাতে আমাৰ দুজনে হলেও চাই যদি তাৰ পৰা কিবা এটা বুজে সেই কাৰণে আচলতে এই কথাটো উলিয়াও সামাজিক মাধ্যম আপুনিও চলাই আমিও চলাই সকলোৱে সামাজিক মাধ্যমৰ লগত এতিয়া জড়িত আৰু এই সকলক কি ক'ব যি সকলে আপোনাৰ মোৰ দৰে আৰু বহুত মহিলাই কেইটামান টকাৰ কাৰণে ফেচবুকত কাপোৰ খুলি দিবলে মানে কুণ্ঠাবোধ নকৰে কেমেৰাটো অন কৰি ব্লাউজ পিন্ধিব কেমেৰাটো অন কৰি গতি আপুনি বুজিয়ে পাইছে সেই সকলক কি ক'ব মই এটা কথা কওঁ দেই তাৰ মানে আমাৰ এতিয়া এনেকুৱা হৈ গৈছে যে এই যে ধৰ্ষণৰ ঘটনাবিলাক হয় বা এই এনেকুৱা মলেষ্টেশ্যন কেছ আমি বহুত দেখিবলৈ পাওঁ আজি মই কোনোবাই বেয়া পালেও ক'বলৈ তুমি প্ৰশ্নটো সুধিছা কাৰণে কৈছো মই দেখিছো খুব এতিয়া বৰ্তমান কিছুমান জনপ্ৰিয় গায়িকায়ো আনকি কৰবাত গান গাবলৈ যাব ওলাইছে মেখেলা চাদৰযোৰ কেমেৰা আগত পিন্ধে এইটো কি ধৰণৰ কালচাৰ কি তাৰমানে কি বুজাব বিচাৰে তাৰমানে তেওঁলোকে আচলতে গান গাব যাব নে ক'ৰবাত সুন্দৰী প্ৰতিযোগিতাত ভাগ ল'বলৈ যাব আৰু নাৰীৰ সৌন্দৰ্য ক'ত নাৰীৰ সৌন্দৰ্য কাপোৰৰ তলতে থাকে নাৰীয়ে এনেকুৱা কাপোৰটো খুলি পেলাই আৰু সৌন্দৰ্যটো বিভৎস দেখি প্ৰয়োজন নাই তাৰ মইতো ভাবো এইটো বিভৎসতা তাৰমানে এইটো এটা বিভৎসতা আৰু এগৰাকী আৰ্টিষ্ট তেওঁ গান গাবলৈ যাব তাৰ আগতে যদি তেওঁ কাপোৰযোৰ কেমেৰাৰ আগত পিন্ধে মই আজি এনেকুৱা পিন্ধিলো তেনেকুৱা মেকআপ মানে তেওঁ এনেকে কাপোৰ হেৰিত মেকআপ লগাই দি আছে সেইবোৰ তাৰপিছত আৰু কিছুমান মহিলা আছে যে একদম কেইটামান পইচাৰ কাৰণে নিজক একদম চেছ কৰি দিছে সমাজৰ আগত আজি দেখিছো দুগৰাকী মহিলাক বান্ধিছে এনেকে পিছফাল কৰি লেটাৰা ৰিলছ বনোৱাৰ কাৰণে সমাজত ভাল কৰিছে বান্ধিছে এটো হ'ব লাগে যদি হৈছে এটো হ'ব লাগে এতিয়া মই সেইটো কথাই কম যে গায়িকা হওক নায়িকা হওক যোনেই নহওক কিয় আৰু কিছুমান ওলাইছে সোশ্যাল ইনফ্লুয়েন্সাৰ বুলি কয় কিবা ইনফ্লুয়েন্স কৰে তেওঁলোকে মই নাজানো লেটাৰা শব্দ কয় কিছুমান বেয়া ভাষা কয় বেয়া কথা কয় কৈ পেলাই ইনফ্লুয়েন্সাৰ তেওঁলোকে গতিকে মানে বেয়া কথা ক'বলৈ ইনফ্লুয়েন্স কৰে তাৰমানে এনেকুৱা ধৰণৰ সেই ইনফ্লুয়েন্সাৰ কিছুমান ওলাইছে যিবিলাকে নেকি তাৰমানে কি কৰে আচলতে সমাজৰ কাৰণে মই বুজিও নাপাওঁ নে তেওঁলোকে কয় যে আমি ৰাজনীতি নকৰো তেওঁলোকে কয় যে আমি এক্টিং কৰিব নাজানো তেনেহ'লে তোমালোকে কৰা কি আচলতে আৰু যদি হেতুয়ে নহয় তেনেহ'লে তোমালোকে বাদ দিয়া না তোমালোকে এটা সাবজেক্ট লৈ পেলাই কাম কৰা কিবা এই ধৰণৰ যে
কেমেৰাৰ আগত এই বেভিচাৰ বিলাক বন্ধ হ'ব লাগে মই যে অলপ আগতে কৈছো মহিলা এগৰাকী ইমান সন্মান থাকে নহয় ইমান গোপনীয়তা থাকে এই গোপনীয়তা বিলাক আচলতে আমাৰ অলংকাৰ আচলতে ক'ব গ'লে তুমি যে কৈছা যে বহুত সিক্ৰেট থাকে তো সিক্ৰেট কি মহিলা এগৰাকীৰ শৰীৰটো আচলতে এটা বিৰাট ধুনীয়া এটা মানে ক'ব গ'লে কি কম ভগৱানে বনাইছে সেই বস্তুটো যদি ৰাইজৰ সন্মুখত যদি ৰাজহুৱা কৰো তেতিয়াহ'লে কি থাকিল আৰু আমি বিয়াৰ পিছতো হাজবেণ্ডৰ সন্মুখত কাপোৰ পিন্ধিবলৈ লাজ কৰো তেনে ক্ষেত্ৰত যদি আকৌ কোনোবাই আহি কেমেৰাৰ সন্মুখত সেই কামটো কৰি দিয়ে তেনেহ'লে সেইটো কিন্তু বেভিচাৰ গতিকে বেভিচাৰটো বন্ধ হ'ব লাগে আৰু এনেকুৱা ধৰণৰ বেভিচাৰ কৰা মানুহবিলাকক সমাজে আচলতে মানে শাস্তি দিব লাগে মই ভাবো তেনেকে আৰু এখন আইন হ'ব লাগে এই যে ৰিলস বিলাক বেয়া বনাই তাৰ বিৰুদ্ধে এখন আইন হ'ব লাগে মইতো যি কিছুদিন আগত মানে টিভি টক শ্ব'ত আছিলে এই ৰিলসৰ এনেকুৱা ধৰণৰ ওপৰতে তেতিয়াও মই কৈছিলো আমাৰ লগত এগৰাকী পুলিচৰ হেৰি আছিলে অফিচাৰ আছিলে মই কৈছো আপোনালোকে আইন বনাওক গৌ ৰক্ষা কৰা আইন বনোৱাতকে মহিলাৰ যে শালীনতা ৰক্ষা কৰা সেনেকুৱা ধৰণৰ আইন এখন বনাওক যিখন আইনে মহিলাই এনেকে ধৰণে কামটো কৰিব নোৱাৰে কৰিলে তেওঁলোকৰ পানিশমেন্ট হ'ব একদম 5 মাহ 6 মাহ জেল হ'ব কিবা হ'ব এনেকুৱা ধৰণৰ এটা আইন বনাওক তেতিয়া চাগে কন্ট্ৰল হ'ব আৰু তাতে আজিকালিতো বাচ্চা ল'ৰা ছোৱালীও ফেচবুক কৰে ইনষ্টাগ্ৰাম কৰে কিবা কৰে গতিকে তেওঁলোকক আমি কি কৰিছো সেইবিলাক দেখুৱাইহে আছো আমিতো আৰু বেলেগ একো কৰা নাই ন গতিকে পানিশমেন্ট হ'ব লাগে এনেকুৱা ধৰণৰ আৰু আইন হ'ব লাগে মই ভাবো আৰু আজি তোমাৰ এই আলাপৰ যোগেৰে মই কওঁ মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কওঁ 1250 টকাটো দি আছে এই ৰিলস বনোৱা মহিলাবিলাকৰ কাৰণে আইন এখন বনাওক তেখেতে যিটো নেকি এই ধৰণৰ কামবিলাক কৰিব নোৱাৰে গতিকে সেইটো মোৰ আহ্বান থাকিলে তোমাৰ এই অনুষ্ঠানৰ যোগেৰে কৈছো আৰু সুযোগটো পাই গলো যে কৈছো আৰু তেনেকে গতিকে ভাল হওক সমাজখন আমি ভাবো তেনেকে সমাজখনৰ ভাল এটা সুস্থ বাতাবৰণ আমি আশা কৰো প্ৰতিগৰাকী মানুহ আমি বেছি ৰাজনৈতিক কথা পাতা নাইতো আজি নাই পতা আৰু যিখিনি পাতিছো মই ভাবিছো খুব সুন্দৰ কথাই হৈছে মই ভাবো যেহেতু আপোনাৰ কথাখিনিৰ সৈতে কোনোবা 1-2 পইণ্টত কিবা এটা হেৰি হ'ব পাৰে কিন্তু কথাখিনিত মই একমত তাৰ মানে গতিকে মই ভাবো আৰু মই যেহেতু ৰাজনৈতিকভাৱেও জড়িত গতিকে ৰাজনৈতিক কথাটো নাপাতিলেও নিজে আহি যায় সকলোৰে লগত আচলতে মই পাতোই এইটো কথা ৰাজনৈতিকভাৱে জড়িত হওক বা জড়িত নহওক এই কথাটো উলিয়া হৈ আচলতে এতিয়া আপোনাৰ ভাল লগা ব্যক্তি বহুত আছে বেয়া লগা ব্যক্তিও সেই বিশেষে আছে গতিকে আমাৰ এই আলাপৰ যোগেদি আটাইতকৈ ভাল লগা ব্যক্তিজনলৈ আপোনাৰ এটা বাৰ্তা আটাইতকৈ ভাল লগা ন আপোনাৰ যি হ'ব পাৰে আপোনাৰ ভাল লগা কেৱল মোৰ ভাল লগা ব্যক্তি বহুত আছে নাম ক'ব লাগিব নেকি বিচাৰিলে ভাল হ'ব আৰু যদি আপুনি বিচাৰে নাই নাম নকওঁ বাৰু ঠিক আছে ভাল লগা ব্যক্তিগৰাকী ক'ব বিচাৰো যে ভাল কামবিলাক কৰি যাওক আনে কি কৈছে সেইবিলাক নুশুনিব মানুহেতো কয়ে মানুহৰ মুখ যেহেতু আছে গতিকে ক'বয়ে আৰু সমালোচনা যদি আপোনাক কোনোবাই কৰিছে তেনেহ'লে জানিব আপুনি কৰবাত ওপৰলৈ গৈছে আৰু সেইকাৰণে আপোনাক সমালোচনা কৰিছে আৰু সুস্থ থাকক সবল হৈ থাকক আৰু সৃষ্টিশীল কামবোৰ কৰি যাওক শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা আৰু আটাইতকৈ বেয়া লগা ব্যক্তিজনলৈ তেওঁকো কম মই তেওঁ বেয়া পোৱা যিজনৰ বেয়া আনক মানে দুখ ধৰা বা সমালোচনা কৰা অভ্যাস আছে মই কওঁ যে সমালোচনাৰেও কেতিয়াবা বহুত ওপৰলৈ যাব পাৰি কিন্তু সেয়া কনষ্ট্ৰাকটিভ হ'ব লাগে ডিষ্ট্ৰাকটিভ হ'ব নালাগে মোকো বহুত সমালোচনা কৰে আৰু মোৰ বহুত শত্ৰু আছে তেনেকুৱা মই কওঁ যে আপোনালোকক মই বহুত ভাল পাওঁ আৰু আপোনালোকে মোক সমালোচনা কৰে কাৰণে মই কথাবিলাক ক'ব পাৰো আৰু সমালোচনা কৰক মই যাতে আৰু ক'ব পাৰিম কথা কৈ যাম বুলি মই সদায় মোৰ প্ৰত্যেকটো মোৰ পোষ্টৰ তলত লিখো যে মই কথা কৈ যাম আউটস্পোকেন মই সদায় গতিকে মোৰ কথা কোৱাটো কেতিয়াও বন্ধ নহয় আপোনালোকে মোক সমালোচনা কৰক খালি ডিষ্ট্ৰাকটিভ নকৰিব কনষ্ট্ৰাকটিভ কৰক মোৰ যদি কিবা ভুল দেখিছে মোক আঙুলিয়াই দিয়ক মই সেই ভুলটো নকৰো কেতিয়াও কিন্তু একদম অন্তৰত আঘাত লগাকে হাৰ্ট হোৱাকে বা মানুহৰ এটা বেলেগ পৰ্যায়লৈ গতি কৰাকে তেনেকুৱা ধৰণৰ সমালোচনাটোৱে কিন্তু বুমেৰাং হৈ কেতিয়াবা নিজৰ গালে ঘূৰি আহে সেই ধৰণৰ সমালোচনাটো কৰিব নাপায় কাৰণ শব্দ ব্ৰহ্ম শব্দ গৈ পেলাই কিন্তু আকৌ ঘূৰিও আহে গতিকে মানুহ জীয়াই থকা কালত মানুহ যেতিয়া মৃত্যু হয় তেতিয়া মানুহে সেই বস্তুটোৱে লগত লৈ গুচি যায় শব্দটো
কাৰণ জন্ম পাই কান্দি দিয়ে নহয় সাউন্ডটো ওলাই গল আকৌ মৰিবৰ সময়ত কিন্তু সেই শব্দটোৱে নিজৰ ভিতৰত লৈ পেলাই গুচি যায় গতিকে কেতিয়াও আনক একদম এনেকুৱা ক'ব নালাগে যেটো কথাই নেকি কি কৰে গতিকে মোৰ শত্ৰু হওক বা মোৰ শত্ৰু আছে বুলি মই নেভাবো সবে ভাল পাই বুলি ভাবো মই তথাপি কৈছো আৰু গতিকে সকলোৰে মংগল হওক সকলোৰে ভাল হওক মই হেতুৱে কামনা কৰো ধন্যবাদ ভাল লাগিলে কথা পাতি এতিয়া আমাৰ এক মিনিট আমাৰ এই গামোচাখনত আমাৰ এই অনুষ্ঠানলৈ যিমান অতিথি আহিছে এটা বাৰ্তাই হওক আপোনাৰ মনৰ ভাৱেই হওক ইয়াত লিখি দিব লাগে আচ্ছা বঢ়িয়া কৈ দিয়ক এবাৰ মই লিখিছো আলাপে আকাশৰ স্পৰ্শ পাও পাপৰি এই বিশ্বাসে আনক বিশ্বাস আৰু সাহস দিয়ক থ্যাংক ইউ সো মাচ ভাল লাগিলে আৰু মোৰ ফালৰ পৰা তোমাক মই আসলতে দুটা বস্তু দিবলৈ বিচাৰিছো হয় এখন কিতাপ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে হয় মোৰ ভাবো তোমাৰো এটা সপোন আছে এই কাৰণে মই তোমাকে মোৰো এটা সপোন আছে এখন মই তোমাক দিম মই কিতাপ পঢ়ি নিজেও ভাল পাওঁ আৰু কিতাপ মোৰ আসলতে বিৰাট মৰমৰ বস্তু আৰু মই বহুত কিতাপ মানে নিজে গুটাইছো ঘৰত এটা লাইব্ৰেৰী কৰাৰ ভৱিষ্যত ইচ্ছা আছে গতিকে এই কিতাপখন তোমালৈ দিলো মই পঢ়িবা বহুত ধন্যবাদ আৰু এইখন আমাৰ নিজৰ মানে ঘৰৰ আমাৰ যি আমাৰ নিজৰ কোম্পানী আছে তাৰ এইখন ডায়েৰী আৰু তুমি ইয়াত লিখিবা নিজৰ মনৰ কথাবোৰ একদম ভাল লাগিল ধুনীয়া ধুনীয়া কথা হয় আৰু কিতাপখন পঢ়ি জনাবা মোক বৰ ভাল লাগিল এনেকুৱা